নমস্কাৰ বন্ধুসকল, আসাম ষ্টাডি 365 লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমাৰ এই আজি ইণ্ডিয়ান পলিটি যেটো 500+ সিৰিজ আছিল সেইটো 2 নম্বৰ সেটলৈকে আহিছোঁ। আৰু 2 নম্বৰ সেটটো আমি ধৰক এনেকুৱা ধৰণে 190 তেনেকুৱা ধৰণে কোৱেশ্চন আজি আমি আলোচনা কৰিম, প্ৰিভিয়াছ ইয়াৰ্ছ কোৱেশ্চন আৰু বিভিন্ন পৰীক্ষা থকা কোৱেশ্চনছ আৰু লগতে সম্ভাৱ্য কোৱেশ্চনছ। আৰু ইয়াৰ ৰিলেটেড যদি আপোনাক কি বুলি কয় এইটো পিডিএফৰ দৰকাৰ হয় তেন্তে কাইণ্ডলি আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব। তাতে আমাৰ সকলোখিনি পিডিএফ আপলোড দি দিম আমি। তো দেৰি নকৰি আমি ব্লক আমাৰ যেটো দ্বিতীয় সেট আছে দ্বিতীয় সেটৰ আমাৰ যেটো যোৱা ক্লাছৰ পৰা এৰিছিলোঁ সেই যোৱা ক্লাছৰ এৰাৰ পৰা আমি আৰম্ভ কৰোঁ। তো আমি যোৱা ক্লাছত এৰিছিলোঁ 120 নম্বৰ কুৱেশ্যনত আৰু 120 নম্বৰৰ পৰা আমি নেক্সট ষ্টাৰ্ট কৰিম। তো সেইটো আছিল 121 নম্বৰ কুৱেশ্যন, হু ইজ টু চাৰ্টিফাই দ্যাট দ্য এনি বিল ইজ এ মানি বিল। এটা কথাটো হৈছে আমাৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত যেতিয়া এখন বিল প্ৰডিউচ হয় তো এই বিলখন মানি বিল হয়, ফিনান্সিয়েল বিল হয়, প্ৰিপাৰেশ্যন বিল হয়, হোৱাট এভাৰ। তো মানি বিল যিখন হয় সেইখন মানি বিল বুলি ধাৰ্য কোনে কৰে? ফিনান্স মিনিষ্টাৰে কৰে, স্পীকাৰ অফ লোকসভাই কৰে, প্ৰাইম মিনিষ্টাৰে কৰে, অপৰ এটাও নকৰে। তো এনচাৰটো আপুনি সদায় মনত ৰাখিব। আমাৰ 2024 অলৰেডি বিল যিখন আছে ইণ্টাৰিম বিলখন পাছ হৈ গৈছে। এণ্ড হোৱাট ইজ ইণ্টাৰিম বিল? এতিয়া আপোনালোকে ক'ব যে ইণ্টাৰিম বিল কি? বিলটো শুনিছোঁ বাট ইণ্টাৰিম বিল কি? তো ইণ্টাৰিম বিলৰ ৰহস্যটো বা ইণ্টাৰিম বিলখন এইটোৱে বস্তু যে আমাৰ 2024টো কি? 2024টো আমি গম পাওঁ যে আমাৰ ইলেকশ্যন ইয়াৰ। তো জেনেৰেল ইলেকশ্যন আহি আছে, পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন আহি আছে। তো সেই ইলেকশ্যন ইয়াৰৰ সময়ত কি হয়, এতিয়া মে' মাহত আপোনাৰ যিকোনো এজন বেলেগ ব্যক্তি প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে, বেলেগ এখন চৰকাৰ গঠন হ'ব পাৰে, চৰকাৰ এখন ভাঙিব পাৰে, নহয় জানো? তো আপোনাৰ লোকসভা যিটো বৰ্তমান সময়ত আছে সেই লোকসভাটো আকৌ পুনৰ সেই লোকসভাটো নহয়, বেলেগ এটা লোকসভা হ'ব পাৰে। তো এনেকুৱা ধৰণত আমাৰ এতিয়া ইণ্ডিয়াখনৰ যিবিলাক খৰচ আছে বা ইণ্ডিয়াখনৰ যিখিনি এষ্টিমেট আছে সেই এষ্টিমেটখিনিতো আমি বুজাই থাকিব লাগিব বা আমাৰ সেই এষ্টিমেটখিনিৰ দ্বাৰা আমি খৰচটো কৰি থাকিব লাগিব, নহয় জানো? তো আমাৰ এই যিখন বিল ইণ্টাৰিম বিল হয় সেই ইণ্টাৰিম বিলখন আপোনাৰ কি কৰে, আপোনাৰ ফেব্ৰুৱাৰী মাহত দিছে, তো আপোনাৰ মাৰ্চত শেষ হ'ব। এপ্ৰিলৰ পৰা এপ্ৰিল আৰু মে' এই এপ্ৰিল মে' মাহটো চলিবৰ কাৰণে অকল অনলি ফৰ দিছ 2 months এই দুটা মাহৰ কাৰণে আমাৰ কি এখন বিল আমাৰ পাৰ্লিয়ামেণ্টত প্ৰডিউচ কৰে ফিনান্স মিনিষ্টাৰে। ঠিক আছে, ফিনান্স মিনিষ্টাৰে আমাৰ স্পীচটো দিয়ে, বাট কোনে প্ৰেজেণ্ট কৰে? মনত ৰাখিব, প্ৰেচিডেণ্টে প্ৰেজেণ্ট কৰে দুটা হাউচৰ ওপৰতে, দুটা পাৰ্লিয়ামেণ্টতে। ঠিক আছে, তো পাৰ্লিয়ামেণ্টত কোনে প্ৰেজেণ্ট কৰে আপোনাৰ প্ৰাইম মিনিষ্টাৰে, প্ৰেচিডেণ্টে। আৰু যিটো স্পীচ আছে পাৰ্লিয়ামেণ্টাৰী স্পীচ, যিটো বাজেট স্পীচ, সেই বাজেট স্পীচটো কোনে দিয়ে? আমাৰ ফিনান্স মিনিষ্টাৰে দিয়ে। ঠিক আছে, সেই ইণ্টাৰিম বিলখন আমাৰ আহিছে। তো ইয়াৰে বিষয়ে আমি হয়তো বেলেগ এটা ভিডিঅ'ত এটা ভিডিঅ' বনাই আলোচনা কৰিম। বা এটা মেইন কথাটো হৈছে কি, আমাৰ এটা মানি বিল বুলি কোনে হেৰি কৰে? তো মানি বিলখন কোনটো আৰ্টিকলৰ আণ্ডাৰত হয়? একচুৱেলি মানি বিলটো মনত ৰাখিব, এই মানি বিল যিটো হয় মানি বিলটো আৰ্টিকল 110 আণ্ডাৰত আপোনাৰ মানি বিল হ'বলৈ গ'লে 1 আণ্ডাৰত থকা যিবিলাক ক্লজ আছে, যিবিলাক আপোনাৰ প্ৰভিজনছ আছে সেই প্ৰভিজনখিনি মিট কৰিব লাগিব, তেতিয়া সেইখন মানি বিল বুলি কোৱা হয়। ঠিক আছে, তো এনচাৰটো হ'ব লোকসভা, স্পীকাৰ অফ লোকসভা যিজন বহি থাকে, আমাৰ যিজন প্ৰেচাইডিং অফিচাৰ হয় আমাৰ লোকসভাৰ। তো সেই প্ৰেচাইডিং অফিচাৰজনে কি কৰে? ডিচাইড কৰে যে ৱেডাৰ ইট ইজ এ মানি বিল অৰ নট। তো টোটেল নাম্বাৰ অফ নমিনেটেড মেম্বাৰ্ছ ইন দ্য ৰাজ্যসভাত টোটেল নমিনেটেড মেম্বাৰ কিমানজন আছে? 8জন, 10জন, 12জন, 16জন। তো এনচাৰটো হ'ব 12জন। তো হাউ মেনি টাইমছ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ বিন এমেণ্ডেড টিল আগষ্ট 2015? তো 2015 আগষ্টলৈকে আমাৰ কিমানবাৰ কনষ্টিটিউশ্যনখন এমেণ্ড কৰা হৈছে? তো এনচাৰটো হ'ব 100 বাৰ। মনত ৰাখিব, বহুত 2015লৈকে সুধিছেতো, তো এইবাৰ 2023লৈকে সুধি দিব পাৰে, 2023লৈকে 106 নম্বৰ বাৰ। তো আপুনি এই বস্তুটো মনত ৰাখিব। ঠিক আছে, তো ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ কেৰিড আউট? তো কোনটো বছৰত ইণ্ডিয়াৰ যিটো ফাৰ্ষ্ট এমেণ্ডমেণ্ট আছে কনষ্টিটিউশ্যনৰ, সেই কনষ্টিটিউশ্যনৰ এমেণ্ডমেণ্টটো হৈছিলে? তো এইটো বস্তু সদায় মনত ৰাখিব। আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন আহিছিল কেতিয়া? ইণ্ডিয়ান কনষ্টিটিউশ্যন আহিছিল 1949 নৱেম্বৰ মাহত 26 তাৰিখে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন বনোৱা কমপ্লিট হৈ গৈছিলে। বাট আমাৰ কি কৰিছিলে, যিটো পূৰ্ণ স্বৰাজ আছিলে, পূৰ্ণ স্বৰাজৰ সেই মেমৰিত 1950 চনৰ 26 জানুৱাৰীত কি কৰিছে? এইখন সকলো গোটেই দেশতে ইনেক্ট কৰিছে, নহয় জানো? তো আমাৰ 1950 চনত আমি ইনেক্ট হোৱা বুলি কওঁ আমাৰ যিখন কনষ্টিটিউশ্যন আছে। তো 1950 চনৰ নেক্সট বছৰেই মানে 1951 চনতেই আপোনাৰ প্ৰথম কি হৈছিলে? ফাৰ্ষ্ট এমেণ্ডমেণ্টটো হৈ গৈছিলে। কিহক লৈ এমেণ্ডমেণ্ট হৈছিলে? কাইণ্ডলি কমেণ্ট কৰিব। ঠিক আছে, কিহৰ ওপৰত?
এইটো আমাৰ এমেণ্ড কৰিব লগা আছে কিয় এমেণ্ড কৰিব লগা আছিলে প্ৰথম এমেণ্ডটো নেক্সট বছৰ এইটো আপুনি জাষ্ট পাৰিলে এবাৰ কমেণ্ট কৰিব তো হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ এ প্ৰেচিডেণ্ট অফ দি কাণ্ট্ৰি তো কোনটো আৰ্টিকলত ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলত আমাৰ যিটো প্ৰেচিডেণ্টৰ পজিশ্যন আছে সেই প্ৰেচিডেণ্টৰ পজিশ্যনটো কি একচুৱেলি প্ৰেচিডেণ্টৰ পজিশ্যনটো আমাৰ এটা কনষ্টিটিউশ্যনেল হেৰি নহয় জানো কনষ্টিটিউশ্যনেল পোষ্ট তো কনষ্টিটিউশ্যনেল পোষ্টত আমাৰ কি আছে যে প্ৰেচিডেণ্ট থাকিবই লাগিব তো কোনটো আৰ্টিকলৰ জৰিয়তে এই কথাখিনি কৈছে মানে কোনটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ প্ৰভিজনে বা আৰ্টিকলে আমাৰ প্ৰেচিডেণ্ট যে লাগিব এটা প্ৰেচিডেণ্ট থাকিব দেশৰ সেই কথাটো কৈ দিয়ে আৰ্টিকল 3, 5, 34 and 52 তো এনচাৰটো হ'ব আৰ্টিকল 52ৱে আপোনাৰ হেৰি কৰিছে ঠিক আছে নেক্সট আহিছে আপোনাৰ এইটো নেক্সট আহিছে আপোনাৰ which article of the Indian Constitution provides for a vice president of the country তো এতিয়া কৰিছে সেম কোৱেশ্চনটো দিছে যে কোনটো আৰ্টিকলে ভাইস প্ৰেসিডেন্ট থাকিব লাগিব বুলি কয় আৰ্টিকল 8 39 54 and 63 তো এনসাৰটো হ'ব বহুত সিম্পল 63 নম্বৰ আৰ্টিকলটো এটা যে ভাইস প্ৰেসিডেন্টৰ অফিস লাগিব আমাৰ দেশত তো হেতু কথা জনাই দিয়ে ঠিক আছে বা হেতু কথা আমাক নিৰ্দেশ দিয়ে the right to property according to the constitution is a what তো right to property একদম যেতিয়া 1950 ইণ্ডিয়ান কনষ্টিটিউশ্যনখন আছিল তো ৰাইট টু প্ৰপাৰ্টি যিটো আছিল আমাৰ সম্পত্তিৰ অধিকাৰটো এটা মৌলিক অধিকাৰ আছিল ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম ঠিক আছে তো সম্পত্তিৰ অধিকাৰটো আমাৰ কি আছিল এটা মৌলিক অধিকাৰ টাইপ আছিল বাট আমাৰ এমেণ্ড হৈছে তো এমেণ্ডমেণ্ট হোৱাৰ পিছত সেই কনষ্টিটিউশ্যনেল ৰাইটটো আমাৰ মনত ৰাখিব এতিয়া ফাণ্ডামেণ্টেল ৰাইটছ নহয় ডিৰেক্টিভ প্ৰিন্সিপলছ অফ হেৰি নাই লিগেল ৰাইটছ নে ছ'চিয়েল ৰাইট তো একজেক্টলি আমাৰ ৰাইট টু প্ৰপাৰ্টিটো বৰ্তমান সময়ত লিগেল ৰাইটছ হয় ঠিক আছে এটা কনষ্টিটিউশ্যনত জাষ্ট এটা প্ৰভিজন দিয়া আছে বাট চৰকাৰক যদি কেতিয়াবা দৰকাৰ হয় আপোনাৰ পৰা সেই মাটিখিনি আপোনাক ল'ব পাৰে তো এটা লিগেল ৰাইটছ হয় আপোনাক আৰু সেইটোৰ বিনিময়ত আপোনাক চৰকাৰে বেলেগ এটা ব্যৱস্থাপনা কৰিব তো মনত ৰাখিব যিটো আৰ্টিকল আছিলে আমাৰ 31ত আছিলে ঠিক আছে 33 নে 31ত আছিলে বাট সেইটোতো নাইকিয়া হৈ গৈছে তো সেই ৰাইট টু প্ৰপাৰ্টিটো লৈ গৈ বৰ্তমান আৰ্টিকল নম্বৰ 300A বুলি এটা আমাৰ প্ৰভিজন ৰাখি থৈ দিছে যেটো আমাৰ লিগেল ৰাইটস প্ৰভাইড কৰে আমাৰ সিটিজেনক যে ৰাইট টু প্ৰপাৰ্টি ইজ নট এ কি ফান্ডামেন্টাল ৰাইট ইট ইজ এ লিগেল ৰাইট ঠিক আছে কনষ্টিটিউশ্যনৰ আমাৰ ফান্ডামেন্টাল ৰাইট 3 নম্বৰ পাৰ্টত নাই ঠিক আছে নেক্সট হু গিভ দ্য ফাইনেল এপ্ৰুভেল টু দি ড্ৰাফট অফ 5-year প্ল্যান তো যেটো 5-year প্ল্যান থাকে যেটো আমাৰ প্ল্যানিং কমিশনে দিছিলে তো 5-year প্ল্যানৰ যেটো ফাইনেল এপ্ৰুভেল থাকে এই ফাইনেল এপ্ৰুভেলটো কোনে দিয়ে প্ৰেসিডেন্ট অফ ইণ্ডিয়া দিয়ে পাৰ্লামেন্ট অফ ইণ্ডিয়া দিয়ে নে ফাইনেন্স সেক্ৰেটাৰী দিয়ে নে নেশনাল ডেভেলপমেন্ট কাউন্সিল দিয়ে এনডিসি তো এনসাৰটো বা এনডিসি নেশনাল ডেভেলপমেন্ট কাউন্সিলে আপোনাৰ ফাইনেল 5-year প্ল্যানৰ যেটো এপ্ৰুভেল আছে হেতু প্ৰভাইড কৰে নেক্সট দ্য ফান্ডামেন্টাল ডিউটিজ হুৱেৰ এডেড টু দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন ইণ্ডিয়া তো ফান্ডামেন্টাল ডিউটিজটো কিমান চনত এড কৰা হৈছিলে তো ফান্ডামেন্টাল ডিউটিজ যেটো আছিলে আমাৰ যেটো পাৰ্ট 4A ঠিক আছে তো পাৰ্ট 4A একচুয়ালি আমাৰ কি নাছিলে যেটো 51A আছে এই বস্তুটো কি নাছিলে আমাৰ একচুয়ালি ঠিক আছে এই বস্তুটো আমাৰ ইণ্ডিয়ান পাৰ্লামেন্টত নাছিলে বা সৰি ইণ্ডিয়ান কনষ্টিটিউশ্যনত নাছিলে বাট এটো এমেণ্ড কৰি ভৰোৱা হৈছে কিমান নম্বৰ এমেণ্ডমেণ্ট আছিলে হেতু আপুনি জনাব তো ইয়াৰটো ক'ব 1956 1977 1976 1980 1987 তো এনসাৰ হ'ব 1976 yes 1976 টো আপোনাৰ হ'ব আনসাৰ যেটো 1967 যেটো আপোনাৰ 42nd এমেণ্ডমেণ্ট আছিলে তেতিয়া আপোনাৰ কি হৈছিলে এই ফান্ডামেন্টাল ডিউটিটো এড কৰা হৈছিল তো কিমানটা ডিউটি আছে 11টা ডিউটি আছে ঠিক আছে 11 তো হোৱাট ইজ 0 আৱাৰ ইন এ পাৰ্লামেণ্ট তো এইটো এটা পাৰ্লামেণ্টৰ ওপৰত আমাৰ পাৰ্লামেণ্টাৰী সেশনৰ ওপৰত এটা কোৱেশ্চন বহুত ইন্টাৰেষ্টিং কোৱেশ্চন হয় এই কোৱেশ্চনটো কমন কোৱেশ্চন টাইপ আহিয়ে থাকে তো 0 আৱাৰটো কি হয় when the proposal of the opposition are considered যেতিয়া oppositioner proposalটো বিবেচনা কৰা হয় তেতিয়া when matters of utmost importance are raised যেতিয়া important matter কিছুমান হে কৰা হয় আলোচনা কৰা হয় interval between the morning and afternoon session na morning and afternoon session or মাজত এটা gap হয় when a money bill is introduced in a lok sabha na jetia money bill kon introduce kora hoy lok sabha tetia apnar ekhine 0 hour boli koa hoy to answer to ki hobo when answer to b when the matters of utmost importance are raised mane ki hoy apnar ekhon parliamentary jikhon session choli thake parliamentary session khonot normally apnar kisuman time thake question hour thake ঠিক আছে তাৰ পাছত আপোনাৰ কোৱেশ্চন আৱাৰ আৰু এটা নতুন সেশনৰ আৰম্ভৰ এটা 0 আৱাৰ বুলিও থাকে তো 0 আৱাৰ কি হয়
আপুনি যেতিয়া যিকোনো বস্তু এটা সুধিব লাগিলে সেই আগতীয়াকৈ লোকসভাৰ হেৰিত আমাৰ কমিটি দি থ'ব লাগে তাৰপাছত আপোনাক সেই সময়মতে আপোনাক কি কৰা হয় ক'বলৈ দিয়া হয় বাট যেতিয়া কেতিয়াবা আটমষ্ট ইম্পৰ্টেঞ্চ কিছুমান ইছ্যু কিছুমান ৰেইজড হৈ যায় তো ৰেইজ হৈ গ'লে সেই 0 আৱাৰৰ যিটো গেপ থাকে সেই 0 আৱাৰৰ গেপখিনিত আপোনাৰ কি হয় এই ডিছকাশ্যনখিনি কৰিব পৰা যায় যেতিয়া কোনো ফৰ্মেল নটিচ নোহোৱাকৈও আপুনি কি কৰিব পাৰে আটমষ্ট ইম্পৰ্টেণ্ট কিছুমান টপিক ৰেইজ কৰিব পাৰে এইটো বস্তু মনত ৰাখিব which article provides the provision of prime minister as the head of union cabinet তো কোনটো আৰ্টিকলত প্ৰাইম মিনিষ্টাৰক হেড অফ ইউনিয়ন বুলি আমাৰ প্ৰভিজন দিয়া আছে আৰ্টিকল 55 আৰ্টিকল 74 79 83 বহুত সিম্পল আৰ্টিকল 74 ডিল উইথ প্ৰাইম মিনিষ্টাৰ ঠিক আছে তো এইটো বস্তু মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় দেন who appoints ambassador to foreign countries তো ফৰেন কাণ্ট্ৰিজৰ এম্বেচাডৰটো কোনে সিলেক্ট কৰে কোনে এপইণ্ট কৰে প্ৰাইম মিনিষ্টাৰে কৰে ঠিক আছে নে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কৰে মিনিষ্টাৰে কৰে প্ৰেচিডেণ্টে কৰে নে ডিফেন্স মিনিষ্টাৰে এনচাৰ হ'ব প্ৰাইম মিনিষ্টাৰে কৰে ঠিক আছে নেক্সট হোৱাট ইজ দি মেক্সিমাম ষ্ট্ৰেংথ অফ ষ্টেট লেজিসলেটিভ এছেম্বলি তো মেক্সিমাম ষ্ট্ৰেংথটো ষ্টেট লেজিসলেটিভ এছেম্বলিত কিমান হ'ব পাৰে তো এইটো হ'ব 35 40 50 60 তো এনচাৰটো হ'ব 60 how many hours before actual polling the election campaign has to stop in the country তো আমাৰ যেটো মডেল কোড অফ কন্ডাক্ট আছে ইলেকশন আহি আছে এইবাৰ তো সেই ইলেকশনৰ আহি থাকোতে মডেল কোড অফ কন্ডাক্টৰ বিষয়ে সকলোৱে শুনিছে তো এই মডেল কোড অফ কন্ডাক্টৰ মতে তো আপোনাৰ ইলেকশনৰ যেটো ইলেকশন ডে হ'ব ধৰক আজি ইলেকশন টুডে ইটসেলফ ইজ ইলেকশন ডে বুলি ধৰি লওক তো আমাৰ যেটো কেম্পেইনিং চলি থাকে ভোট দিয়ক এইবিলাক যেটো কেম্পেইনিং চলি থাকে তো কেম্পেইনটো কিমান ঘণ্টা আগতে বন্ধ হ'ব লাগে 12 ঘণ্টা 40 ঘণ্টা 48 ঘণ্টা নে 60 ঘণ্টা তো এনসাৰটো বহুত সিম্পল এনসাৰটো হ'ব 48 আৱাৰ্স তো দুদিন আগত মানে একচুয়ালি টু বি প্ৰেসাইজ দুদিন আগত আপুনি কি কৰিব লাগে আপোনাৰ যেটো ইলেকশন কেম্পেইনিং আছে ইলেকশন কেম্পেইনিংটো বন্ধ ৰাখিব লাগে ওকে তো নেক্সট হোৱাট ইজ দা স্ট্ৰেংথ অফ জাজেছ ইন দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া তো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ জাজেছৰ বৰ্তমান স্ট্ৰেংথ কিমান হয় তো বৰ্তমান সময়ত চিফ জাস্টিস সুধিছে চিফ জাস্টিস আৰু 30 তো এই এনসাৰটো আপোনাৰ বৰ্তমান সময়ত যদি এটো আমাৰ পুৰণা হেৰি আহিছে তো পুৰণা হিচাপত এই কোৱেশ্চনটোৰ এনসাৰটো ভুল হ'ব আৰু যেটো হিচাপত আমাৰ ইয়াতে দিয়া আছে সেই হিচাপত যদি আপুনি চাই আপোনাৰ চিফ জাস্টিস এণ্ড 30 জাজেছ এটো বৰ্তমানলৈকে ঠিকই আছে কাৰণ অপচনটো এনেকুৱা ধৰণে দিয়া আছে বাট বৰ্তমান সময়ত আপোনাৰ কোৱেশ্চনটোৰ এনসাৰ কেটা চেঞ্জ কৰি দিব আৰু এনসাৰ কেটা হ'ব মই অৰিজিন যেটো ভ্যালু আছে সেই ভ্যালুটো আপোনালোকক জনাই আছো এটো আগতে আহা কোৱেশ্চন হেকানে যেনেকৈ আমি আছে হেনেকৈ ৰাখিছো বাট বৰ্তমান সময়ত কি হ'ব হেতু মই কৈ আছো বৰ্তমানৰ আনসাৰটো আপোনাৰ হ'ব এটো তো 30 এটা আগৰ আছিল তো এতিয়া বৰ্তমান হ'ব আপোনাৰ সুপ্ৰিম কোৰ্টৰ হেৰিৰ বাদি জাজক লৈ 34 টা জাজ আছে ঠিক আছে চিফ জাস্টিস ইনক্লুডিং এটো ইয়াতে ইনক্লুড হৈ আছে 34 জাজ আছে যেটো টোটাল স্ট্ৰেংথ অফ দি আপোনাৰ কি হয় টোটাল স্ট্ৰেংথ হয় এটো আপোনাৰ ঠিক আছে তো বৰ্তমান ফুল স্ট্ৰেংথ আছে ঠিক আছে বৰ্তমান ফুল স্ট্ৰেংথ আছে আমাৰ সুপ্ৰিম কোৰ্টৰ তো ফুল স্ট্ৰেংথ কিমান 34 ইনক্লুডিং মানে চিফ জাস্টিস অফ ইণ্ডিয়া আছে লগতে 33 আদাৰ জাজেছ আছে ঠিক আছে তো এটা কাৰণে মনত ৰাখিব বৰ্তমান সময়ত তো এটা আগৰ কোৱেশ্চন আছিল তো আগৰ কোৱেশ্চন কাৰণে আগৰ কোৱেশ্চনৰ এনসাৰ বিলাক আছে তো সেই হিচাপত এনসাৰটো ইয়াতে দিয়া আছে বাট বৰ্তমান সময়ত আপোনাৰ 34 জাজেছ আছে ফুল স্ট্ৰেংথ আছে ঠিক আছে ম্যাক্সিমাম ফুল স্ট্ৰেংথ আছে বৰ্তমান সময়ত ইণ্ডিয়া ঠিক আছে আৰু আমাৰ সুপ্ৰিম কোৰ্টৰ যেটো বেঞ্চ স্ট্ৰেংথটো কিমান একচুয়ালি কিমানতকৈ বেছি হ'ব নোৱাৰে মনত ৰাখিব 34 জাজেছতকৈ বেছি হ'ব নোৱাৰে বৰ্তমান সময়লৈকে আৰু সুপ্ৰিম কোৰ্টৰ জাজবিলাকক কোনে এপইণ্ট কৰে মনত ৰাখিব প্ৰেসিডেন্টে এপইণ্ট কৰে ঠিক আছে এই বস্তুটো সিম্পল বস্তু কিছুমান মনত ৰাখিব ঠিক আছে তো নেক্সট কোৱেশ্চনলৈকে যাও হু ইজ দি কাস্টোডিয়ান অফ দি কনস্টিটিউশন অফ ইণ্ডিয়া তো কনস্টিটিউশন অফ ইণ্ডিয়াখনক কোনে সেফগার্ড কৰে প্ৰেসিডেন্ট অফ ইণ্ডিয়া কৰে প্ৰাইম মিনিষ্টাৰ ঠিক আছে সংবিধানখনক কোনে সেফগার্ড দিয়ে তো প্ৰাইম মিনিষ্টাৰে দিয়ে লোকসভাৰ সেক্ৰেটাৰিয়েটে দিয়ে নে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া দিয়ে তো এনসাৰটো মনত ৰাখিব সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কিয় এটা আপুনি ক'ব কিয় কেনেকৈ কাস্টোডিয়ান হ'ব পাৰে সুপ্ৰিম কোৰ্টখন তো কেনেকৈ মই কৈ আছো ধৰক আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আপুনি তো জানে মৌলিক অধিকাৰৰ বিষয়ে ঠিক আছে 14ৰ পৰা 12ৰ পৰা ষ্টাৰ্ট হ'ব এফালে 32 এফালে তো এই যেটো ফাণ্ডামেণ্টেল ৰাইটছ বিলাক আছে ধৰক কিবা এটা কাৰণত আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছটো ভংগ কৰিলে কোনোবাই নহয় জানো তো 32 আৰ্টিকলৰ আন্ডাৰত আপুনি ক'ত যাব সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াকেতো যাব কিবা এটা আপোনাৰ লগত অন্যায় হ'ল সেই অন্যায়টো হোৱাৰ লগে লগে আপুনি ক'ত যাব সুপ্ৰিম কোৰ্টতেতো যাব তো সুপ্ৰিম কোৰ্টে কি কৰিব
আপোনাৰ যিখন কনষ্টিটিউশ্যন আছে, যিখন সংবিধান আছে, সেই সংবিধানখনত থকা নিয়ম নীতিবিলাক ইণ্টাৰপ্ৰেট কৰিব যে এনেকুৱা কৰিব লাগিব, চৰকাৰে এইটো ভুল কৰিছে, এখন কনষ্টিটিউশ্যনেল হৈছে, অসাংবিধানিক কাম কৰিছে। তো এইটো কোনে ক'ব? সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই ক'ব নিশ্চয়। তো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই যিটো ক'ব সেইটো সুপ্ৰিম হ'ব, নহয় জানো? তো সেইকাৰণে আমাৰ যিখন কনষ্টিটিউশ্যন, যিখন সংবিধান আছে, এই সংবিধানখনৰ কাষ্টডিয়ান কোন বুলি কোৱা হয়? আমাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াক কোৱা হয়। হু প্ৰপ'জ দ্য প্ৰিএম্বল বিফ'ৰ ড্ৰাফটিং কমিটি অফ দি কনষ্টিটিউশ্যন। তো আমাৰ যিখন প্ৰিএম্বল আছে, প্ৰস্তাৱনা যিটো আছে, আমাৰ সংবিধানখন যদি দেখিছে আপোনালোকে গম পাব, প্ৰস্তাৱনা চেপ্টাৰ এটা আছে, প্ৰিএম্বল বুলি আছে। সেই প্ৰিএম্বলটো কোনে একচুৱেলি প্ৰপ'জ কৰিছিল ড্ৰাফটিং কমিটিৰ আগত? ড্ৰাফটিং কমিটিক গৈ কৈছিলে যে আমাক এখন প্ৰিএম্বল লাগিব, এনেকুৱা ধৰণে জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, বি আৰ আম্বেদকাৰ নে বি এন ৰায়ে কৈছিলে? তো বহুত চিম্পল, জৱাহৰলাল নেহৰুদেৱে কৈছিলে যে আমাক এখন প্ৰিএম্বল লাগিব আমাৰ কনষ্টিটিউশ্যনত। প্ৰিএম্বলটো কি হয়? প্ৰিএম্বলটো আমাৰ যিটো প্ৰস্তাৱনা থাকে, সেই প্ৰিএম্বলটো কি হয়? সেই প্ৰিএম্বলটোত আমাৰ যিটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফিলচফি, তো ইণ্ডিয়ান কনষ্টিটিউশ্যন সংবিধানখনৰ যিখিনি ফিলচফি আছে, ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ যিটো আমাৰ কেৰেক্টাৰিষ্টিক্স আছে বা আমাৰ যিখিনি এছপিৰেশ্যনছ আছে, আমি কি বিচাৰোঁ, সেই সংবিধানখনৰ পৰা আমি জনতা হিচাপত কি লাগে, ঠিক আছে, আৰু সেই সংবিধানখন কাৰ কাৰণে হয়, সেই সকলোখিনি বস্তু আমি প্ৰিএম্বলৰ পৰা গম পাওঁ, ঠিক আছে। তো প্ৰিএম্বলৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছিলোঁ আমাৰ ক্লাছত, বাট ষ্টিল আমি কৈ আছোঁ আমি 4টা চ'ৰ্চ, ঠিক আছে, আমি প্ৰিএম্বলৰ পৰা 4টা চ'ৰ্চৰ বিষয়ে গম পাওঁ। যেনে প্ৰথম চ'ৰ্চটো কি? যে প্ৰিএম্বলখন কাৰ কাৰণে, কোনে দিছে কাক? তো প্ৰথম লাইনটোতে আছে উই দ্য পিপুল অফ ইণ্ডিয়া বুলি আছে। তো উই দ্য পিপুল অফ ইণ্ডিয়া মানে কি? কনষ্টিটিউশ্যনখন উই দ্য পিপুল অফ ইণ্ডিয়া, আমি আমাক দি আছোঁ কনষ্টিটিউশ্যনখন, নহয় জানো? দেন ছেকেণ্ড পইণ্টটো আমি কি গম পাওঁ? ছেকেণ্ড পইণ্টটো গম পাওঁ যে ইণ্ডিয়াখনৰ টাইপটো কি, নেচাৰটো কি? নেচাৰটো কি? যেনে ইণ্ডিয়াখন আমাৰ ডেম'ক্ৰেটিক, ছ'চিয়েলিষ্ট, তাৰপাছত ৰিপাব্লিক। তো এনেকুৱা ধৰণে আমাৰ 5টা পইণ্ট আছে। তো এনেকুৱা ধৰণে আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ নেচাৰটো গম পাওঁ, নহয় জানো? দেন আপোনাৰ থাৰ্ড পইণ্টটো গম পাওঁ। থাৰ্ড পইণ্টটো কি গম পাওঁ? আমাৰ প্ৰিএম্বলৰ পৰা থাৰ্ড পইণ্ট আমি গম পাওঁ যে ইণ্ডিয়াখন কি হয় একচুৱেলি। ইণ্ডিয়াখনত পলিটিকেল জাষ্টিছ আছে, ইণ্ডিয়াখনত পলিটিকেল, ছ'চিয়েল, ইকনমিকেল জাষ্টিছ হ'ব। তাৰপাছত 4 নম্বৰ পইণ্টত আমি কি গম পাওঁ? 4 নম্বৰ পইণ্টত আমি গম পাওঁ যে ইণ্ডিয়াখনত কনষ্টিটিউশ্যনখন কিমান তাৰিখে একচুৱেলি আমাৰ ভাৰতত ইনেক্ট কৰা হৈছে, ঠিক আছে। তো 4টা পইণ্ট আমি প্ৰিএম্বলৰ পৰা আমি এক্সট্ৰেক্ট কৰিব পাৰোঁ নৰ্মেলি আমাৰ এক্সাম পাৰ্চপেক্টিভ লৈ। বাকী আপোনালোকে বহুত কিবা কিবি চাব পাৰে, বাট এই 4টা বস্তু ইম্পৰ্টেণ্ট যে আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ প্ৰিএম্বলৰ পৰা কি ল'ব পাৰোঁ, ঠিক আছে। নেক্সট, আৰ্টিকল 14 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গেৰাণ্টিজ। আৰ্টিকল 14টো কি গেৰাণ্টি দিয়ে, ঠিক আছে? আৰ্টিকল 14টো কিহৰ ওপৰত? ফাণ্ডামেণ্টেল ৰাইটছ, মৌলিক অধিকাৰৰ লগত বিলং কৰে। তো কি? ৰাইট টু এডুকেশ্যন, ৰাইট টু প্ৰপাৰ্টি, ফ্ৰীডম অফ স্পীচ অফ এক্সপ্ৰেছন, নে ইকুৱালিটি বিফ'ৰ ল? তো ভেৰি চিম্পল, আৰ্টিকল 14 ইজ ডিলছ উইথ ইকুৱালিটি বিফ'ৰ ল, মনত ৰাখিব। Next, which one of the following articles of the Constitution provides that the Speaker shall have and exercise a casting vote in case of an equality of voting? তো কোনটো আৰ্টিকলত দিয়া আছে যে আমাৰ যিজন স্পীকাৰ আছে, স্পীকাৰজনে ভোট দিব নিজৰ ভোটটো? তো চাওক, আপুনি হয়তো কথাটো বুজিয়ে পোৱা নাই কি ক'ব বিচাৰি আছে। কুৱেশ্যনটো এইটো হৈছে যে আমাৰ কোনটো আৰ্টিকলত এইটো প্ৰভিজন দিয়া আছে কনষ্টিটিউশ্যনত য'ত স্পীকাৰজনে ভোট প্ৰভাইড কৰিব? আপুনি কয় স্পীকাৰে কিয় ভোট দিবহে? স্পীকাৰেটো ডিচাইড কৰিব। তো স্পীকাৰ ক'ত থাকে? লোকসভাত। এতিয়া লোকসভাত আমাৰ এনেকুৱা ধৰণে থাকে, আপোনালোকে দেখিছে 2টা ভাগ, এটা অপজিশ্যন পাৰ্টি, এটা আপোনাৰ হেৰি, নহয় জানো? তো লোকসভাৰ কিবা এটা কাৰণত ধৰক এখন বিল পাছ কৰিলে, ঠিক আছে, যেনে ওমেন ৰাইটছৰে বিল এখন পাছ কৰিছে, এইটো হৈ গৈছে। তো আমি ষ্টিল এটা জাষ্ট এক্সাম্পল দি আছোঁ, ওমেন ৰাইটছৰ বিল এখন পাছ কৰিলে, ঠিক আছে। তো আমাৰ ষ্ট্ৰেণ্ড কিমান? 543 ষ্ট্ৰেণ্ড আছিল, অ'কে, 545 ষ্ট্ৰেণ্ড আছিল আমাৰ লোকসভাত, ঠিক আছে। তো আমি ক'লোঁ যে 545 নহয়, আমাৰ 500টা আছে বৰ্তমান লোকসভাত প্ৰেজেণ্ট আছে মানুহ। তো 250 মানুহে ক'লে যে হয় লাগিব, এইফালেও 250 মানুহে ক'লে লাগিব, নালাগে। তো ইয়েছ ক'লে, এইফালে ন' ক'লে। তো এতিয়া কি হ'ল? এই দুটাৰ মাজতে কি হ'ল? টাই হৈ গ'ল নে নাই? এতিয়া এই বিলখন পাছ হ'বনে নাই? তো এইটো এটা বহুত ডাঙৰ মুস্কিলত পৰি যাব। তো সেইখিনি সময়ত আমাৰ আৰ্টিকলত প্ৰভিজন দিয়া আছে যে আমাৰ যিজন স্পীকাৰ আছে, এই যে স্পীকাৰজন বহি থাকে, স্পীকাৰে কি কৰিব পাৰিব? স্পীকাৰে নিজৰ ৰায় বা নিজৰ ভোটটো দিব পাৰিব। স্পীকাৰে যদি ইয়েছৰ ফালে থাকে, বিল পাছ; স্পীকাৰে যদি ন'ৰ ফালে থাকে, বিল ৰিজেক্টেড। তো এনেকুৱা ধৰণৰ প্ৰভিজন এটা আছে। তো সেইটো কোনটো আৰ্টিকলত দিয়া আছে? আৰ্টিকল 99, আৰ্টিকল 100, আৰ্টিকল 101, আৰ্টিকল 200। তো মনত ৰাখিব চেঞ্চুৰী। তো আৰ্টিকল 100ত আপোনাৰ স্পীকাৰে যে ভোট কৰিব পাৰিব ইন কেছ যদি ভোট দুটা চাইডৰ ফালে ইয়েছ আৰু ন'ত ইকুৱেল থাকে। ক্লিয়াৰ?
Next, the provision of the joint sitting of Lok Sabha and Rajya Sabha under president is provided by the article. তো জইণ্ট চিটিং যিটো হয়, এতিয়া জইণ্ট চিটিং কেতিয়া হয়, তো অলৰেডি আমি হয়তো আলোচনা কৰিছোঁ, মনত নাই, বাট ঠিক আছে মই কৈ দিছোঁ। আমাৰ যিটো জইণ্ট চিটিং প্ৰভিজন আছে, এই জইণ্ট চিটিংটো কেতিয়া হয়, তো মনত ৰাখিব, ধৰক আমাৰ এখন ৰাজ্যসভাত বিল, যেনে অমেনৰ কথাই ক'লোঁ, অমেন বিল এখন পাছ কৰিব লাগে, অমেণ্টৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে। তো ধৰক আমাৰ এখন LS লোকসভা, লোৱাৰ হাউচ, অ'কে, তো লোকসভাই কি ক'লে, য়েছ পাছ, য়েছ দিছে। আকৌ ইফালে এইখন বিল আকৌ ক'ত যাব, আকৌ এখন ৰাজ্যসভাত যাব, ৰাজ্যসভাই কৈছে ন', ৰাজ্যসভাই ন' কৈছে, লোকসভাই য়েছ কৈছে। এতিয়া ইহঁতৰ মাজত এতিয়া বিলখন কি প্ৰেচিডেণ্টে থৈ না চাইন কৰিব পাৰিব, প্ৰেচিডেণ্টে ক'ব যে না প্ৰথমতে আপোনালোকৰ সেইটো ঠিক কৰক, হয় নহয়। তো প্ৰেচিডেণ্টে কি কৰিব, যে প্ৰেচিডেণ্টে ভাবিব যে ৰ এটা কাম কৰোঁ, এই দুয়োটা হাউচৰে কিনো প্ৰব্লেম আছে, ঠিক আছে, যিহেতু ডাইৰেক্ট য়েছ ন'তে আহি গৈছে, তো ইহঁতৰ প্ৰব্লেম কি আছে, তো ইয়াতে এই পদ্ধতিটোক আমি কি ক'ম, ডেডলক হোৱা বুলি ক'ম। কি বুলি ক'ম, ডেডলক হৈ গৈছে, মানে কোনো আৰু উপায় নাই, ঠিক আছে, কোনো আৰু উপায় নাই, ৰাজ্যসভাই য়েছ কৈছে, ৰাজ্যসভাই ন' কৈছে, বা ৰাজ্যসভাই য়েছ কৈছে, লোকসভাই ন' কৈছে। তো বিলখনটো যেনে তেনে পাছ কৰিব লাগিব, বা এই বিলখনত কিবাটো ডিচাইড হ'ব লাগিব। তো ডিচাইড হোৱাৰ কাৰণে কি কৰে, আমাৰ এটা প্ৰভিজন থাকে, প্ৰভিজনটো কোনটো আৰ্টিকলৰ আণ্ডাৰত আছে, যে দুয়োটা এছেম্বলি একেলগে বহিব প্ৰেচিডেণ্টৰ আণ্ডাৰত, প্ৰেচিডেণ্টে এই কামটো কৰিব, ঠিক আছে। আৰু প্ৰিজাইড কোনে কৰিব, এতিয়া ঠিক আছে, লোকসভা আৰু ৰাজ্যসভাখন একেলগে বহিলে, এইটো এতিয়া কুৱেশ্যনত নাই, বাট মই এটা জেনেৰেল নলেজৰ কাৰণে কৈ আছোঁ। লোকসভা ৰাজ্যসভা একেলগে বহিলে, তো লোকসভা ৰাজ্যসভাতো আপুনি জানে যে স্পীকাৰ এজন থাকে, আৰু ভাইলে ভাইচ প্ৰেচিডেণ্টজনে কি কৰে, আপোনাৰ ৰাজ্যসভাখন প্ৰিজাইড অভাৰ কৰে, নহয় জানো। তো চেয়াৰমেন কোন হয়, ৰাজ্যসভাৰ ভাইচ প্ৰেচিডেণ্ট হয়। তো এতিয়া যেতিয়া জইণ্ট চিটিং হ'ব LS আৰু ৰাজ্যসভাৰ, তো ইয়াৰে যিটো প্ৰিজাইডিং অফিচাৰ কোন হ'ব, মনত ৰাখিব, লোকসভাৰ স্পীকাৰজনে ইয়াৰে প্ৰিজাইডিং অফিচাৰ হ'ব, ঠিক আছে। লোকসভা স্পীকাৰ উইল বি দ্য প্ৰিজাইডিং অফিচাৰ অফ বোথ হাউচেছ, অ'কে, এই জইণ্ট চিটিঙৰ ক্ষেত্ৰত। তো এতিয়া কোনটো আৰ্টিকলত দিয়া আছে, মনত ৰাখিব, আৰ্টিকল 108ৰ আণ্ডাৰত কি আছে, এনেকুৱা এটা প্ৰভিজন দিয়া আছে, যাতে লোকসভা বা ৰাজ্যসভাৰ ক্ষেত্ৰত যদি কিবা এটা এখন বিল লৈ বা কিবা এটা ডিচিশ্যনক লৈ ডেডলক আহি যায়, তো ডেডলক আহিলে কি আৰ্টিকল নম্বৰ 108ৰ আণ্ডাৰত কি কৰিব পাৰিব, আপোনাৰ এটা জইণ্ট চিটিং বহাব পাৰিব। বাট মনত ৰাখিব, মানি বিল, যেনে আমি অলৰেডি আৰম্ভণি কৰিছিলোঁ মানি বিলেদি, মানি বিলৰ ক্ষেত্ৰত, তো মানি বিলৰ ক্ষেত্ৰত একচুৱেলি কি হয়, আমাৰ যিটো ৰাজ্যসভাৰ লগত পাৱাৰ, তো ৰাজ্যসভাৰ পাৱাৰটো একচুৱেলি নাই বুলিয়ে ক'ব লাগিব। কিয়, যেনে আমাৰ যিখন মানি বিল হয়, মানি বিলখন অনলি এণ্ড অনলি লোকসভাই কি কৰিব, লোকসভাত পাছ কৰিব। ফাৰ্ষ্ট অফ অল লোকসভাই পাছ কৰিব, লোকসভাই যদি য়েছ কয়, এইখন বিল নিয়ম অনুসাৰেহে ৰাজ্যসভাত যাব। ৰাজ্যসভাই যদি ন' কয়, মানে ৰাজ্যসভাই একচুৱেলি বাউণ্ড টু চে য়েছ, ঠিক আছে। ৰাজ্যসভাই একচুৱেলি য়েছ ক'বই লাগিব বিলখনত, ন' ক'ব নোৱাৰে। তেওঁলোকৰ কিছুমান, এতিয়া ন' ক'ব নোৱাৰে, কি কৰিব পাৰিব, তেওঁলোকে কিছুমান ৰিকমেণ্ডেশ্যন দিব পাৰিব, যে শুনক এই বিলখনত অমুক কৰক এনেকুৱা কৰিলে ভাল। বাট তেওঁলোকৰ যিটো ৰিকমেণ্ডেশ্যন আহিব, ৰাজ্যসভাই নুশুনিবও পাৰে, বাইণ্ডিং নহয় মানে। তো বস্তুটো মনত আহিব। গতিকে মানি বিলৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ডেডলক নাহে, গতিকে এনেকুৱা ধৰণৰ প্ৰভিজন মানি বিলৰ ক্ষেত্ৰত নহয় কেতিয়াও, ঠিক আছে। মানি বিলৰ ক্ষেত্ৰত ৰাজ্যসভাৰ যিটো আমাৰ প্ৰভিজন আছে, প্ৰভিজন ইজ টোটেলি নাই বুলি ক'ব লাগিব, কাৰণ তেওঁলোকে যি নকৰিলেও লোকসভাই যদি পাছ কৰিছে, বিল ইজ পাছড, কাৰণ ৰাজ্যসভাই পাছ কৰিবই লাগিব। তো এইটো হৈছে চিম্পল বস্তু, ঠিক আছে। তো নেক্সট আহোঁ, ৰাইট টু ভোট ইন ইণ্ডিয়া ইজ আ, ৰাইট টু ভোটটো কি, ফাণ্ডামেণ্টেল ৰাইট, কনষ্টিটিউশ্যনেল ৰাইট, লিগেল ৰাইট নে নেচাৰেল ৰাইট। তো মনত ৰাখিব, ৰাইট টু ভোট ইজ এ কনষ্টিটিউশ্যনেল ৰাইট, ঠিক আছে। ৰাইট টু ভোট ইজ এ কনষ্টিটিউশ্যনেল ৰাইট, আপোনাৰ কনষ্টিটিউশ্যনত দিয়া আছে, ইটছ নট এ ফাণ্ডামেণ্টেল বাট কনষ্টিটিউশ্যনেল ৰাইট, ঠিক আছে। এইটো এটা হোমৱৰ্ক থাকিল, কিমান নম্বৰ আৰ্টিকল মতে এইটো হয়, প্লিজ এইটো আপোনালোকে যাতে প্লিজ কমেণ্ট কৰে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সেইকাৰণে মই হোমৱৰ্ক দিছোঁ, যাতে নিজে অলপ চালেও কিছুমান বস্তু হঠাৎ মনত থাকি যায়। দ্য পাৰ্লিয়ামেণ্ট ইন ইণ্ডিয়া ইজ কনচিষ্ট অফ, তো পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়াটো কাৰ দ্বাৰা গঠিত, লোকসভা, ৰাজ্যসভা, বোথ লোকসভা ৰাজ্যসভা, নে লোকসভা ৰাজ্যসভা এণ্ড প্ৰেচিডেণ্ট। তো এনচাৰটো বহুত চিম্পল, এইটো লোকসভা ৰাজ্যসভা আৰু প্ৰেচিডেণ্টক লগ লাগি কি হয়, আমাৰ যিখন পাৰ্লিয়ামেণ্টাৰী চিষ্টেম হয়, পাৰ্লিয়ামেণ্টাৰী চিষ্টেমটো গঠিত হয়। ক্লিয়াৰ। একৰ্ডিং টু দি কনষ্টিটিউশ্যন, প্ৰাইম মিনিষ্টাৰ ইজ, তো কনষ্টিটিউশ্যনৰ মতে প্ৰাইম মিনিষ্টাৰটো কি, হেড অফ দি ইউনিয়ন কেবিনেট, হেড অফ দি ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ্ছ, হেড অফ দি ইউনিয়ন গভৰ্ণমেণ্ট, হেড অফ দি ইউনিয়ন এডমিনিষ্ট্ৰেশ্যন। তো চিম্পল তৰিকা হৈছে বি,
head of the Union Council of Ministers. And what is Union Council of Ministers? So Council of Ministers মানে কি দেখে আমাৰ যেনেকৈ ফাইনেন্স মিনিষ্টাৰ, road and transport minister, trading the external affairs minister, railway minister. তো সকলোবিলাকক কি কোনে এপইণ্ট কৰে? প্ৰেচিডেণ্টে কৰে। কোনে নমিনেট কৰে? প্ৰাইম মিনিষ্টাৰে কৰে। তো এই যিটো কাউন্সিল অফ মিনিষ্টাৰ থাকে, যিটো মিনিষ্টাৰৰ গ্ৰুপ থাকে, সেই মিনিষ্টাৰৰ গ্ৰুপখিনিৰ হেড কোন? আমাৰ প্ৰাইম মিনিষ্টাৰ। প্ৰধানমন্ত্ৰী সেই ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰৰ হেড হয়। তো সেইকাৰণে মনত ৰাখিব যিটো প্ৰাইম মিনিষ্টাৰ আছে, হেড অফ দি ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ্ছ। To promulgate ordinance is constitutional precedence what? To এটা ordinance কি? What is ordinance? এটা ordinance কোনে কৰে? প্ৰেচিডেণ্টে কৰে। What is ordinance? এটা চাব আমি সদায় জানো, মই সেইদিনাখন এটা লাষ্ট ক্লাছত কৈছিলোঁ BMW, বাজেট, মনচুন এণ্ড উইণ্টাৰ ছেশ্যন। তো এটা কথা হ'ল বাজেট ছেশ্যনটো আমাৰ ফেব্ৰুৱাৰী টু ফেব টু মেক লাগি চলে। দেন মনচুন ছেশ্যনটো জুনটো বাদ দিয়ে জুলাই আগষ্ট ছেপ্টেম্বৰ মাহটো গেপ থাকি নৱেম্বৰ ডিচেম্বৰটো আপোনাৰ কি উইণ্টাৰ ছেশ্যন চলে। এতিয়া আপুনি এটা কথা ভাবক, এই যিটো স্পেচিয়েল কিছুমান ছেশ্যন থাকে সেইটো বেলেগ কথা, বাট নৰ্মেলি এইটো নৰ্মেল আমাৰ হেৰি আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, এই মাজত ধৰ গেপ যিখিনি আছে, এই গেপখিনিৰ সময়ত আমাৰ দুয়োটা হাউচ মানে কি? লোকসভা এণ্ড ৰাজ্যসভা। লোকসভা এণ্ড ৰাজ্যসভাটো কি আপোনাৰ কি এইখিনি সময়ত ছেশ্যনত থাকিবনে? ছেশ্যনটো এক্টিভ থাকিবনে? আপুনি ক'ব না আপোনাৰতো মনচুন ছেশ্যনটো শেষ হ'ব নাইবা মে', ইয়াতে যিটো জুন মাহ আছে, মে' জুন, এই জুন মাহটো গেপ থাকিবনে? ইয়াছ, আপুনি ক'ব ইয়াছ জুন মাহটো গেপ আছে। তো এনেকুৱা টাইমত এতিয়া ধৰক কিছুমান ৰীতি নীতি বা কিছুমান আপুনি নিয়ম বা কিছুমান একশ্যন আপুনি দেশৰ কিছুমান ছিকিউৰিটি মেটাৰত বা কিবা এটা মেটাৰক লৈ আপুনি লেজিছলেট কৰিব লাগে। তো লেজিছলেট কৰিব লগা হ'লে তো যিহেতু ছেশ্যন দুটা আপোনাৰ নাই, ৰাজ্যসভা বা লোকসভা নাই, যে কাউন্সিল অফ মিনিষ্টাৰ বা হেৰিয়ে আপোনাৰ ছেশ্যনটো মানে স্থগিত হৈ আছে, মানে চলি থকা নাই। তো এনেকুৱা সময়ত আপোনাৰ প্ৰেচিডেণ্টে কি আৰ্টিকল 123 আণ্ডাৰত কি কৰিব পাৰে? প্ৰমালগেট কৰিব পাৰে কি? অৰ্ডিনেঞ্চ। সেইটোক অৰ্ডিনেঞ্চ বুলি কয়, যিটো অৰ্ডাৰ পাছ কৰিব, যিটো এটা স্পেচিফিক ৰীতি নীতিৰ ওপৰত বা স্পেচিফিক এটা কাৰ্যকালৰ ওপৰত। তো সেইটোক আপুনি কি ক'ব? অৰ্ডিনেঞ্চ বুলি ক'ব। ইয়াৰ কাৰ্যকাল কিমান দিন? 6 months। আকৌ আপুনি এইটো কি কৰিব লাগিব? 6 monthৰ ভিতৰত যেতিয়াই নতুন ছেশ্যন আহিব, নতুন ছেশ্যনত ইয়াক যদি এক্ট হিচাপে বনাব লগা হয়, আপুনি লোকসভা বা ৰাজ্যসভা দুটা হাউচতে ইয়াক আকৌ এবাৰ পাছ কৰাব লাগিব এজ এ ৰুল। ঠিক আছে, আমাৰ অলৰেডি অৰ্ডিনেঞ্চ হৈ গৈছিলে কেইমাহমান আগতেই, হয়নে নহয়? আৰু সেইটো আমাৰ কোনটো ছেশ্যনত? য়েছ, উইণ্টাৰ ছেশ্যনত সেইটোক আকৌ এটা এক্ট হিচাপত কি কৰিছিলে? পাছ কৰাইছিলে, নহয় জানো? তো কি আছিলে সেই বস্তুটো এবাৰ আপোনালোকে চাই ল'ব যে অৰ্ডিনেঞ্চটো কেনেকুৱা ধৰণে পাছ কৰে। তো অৰ্ডিনেঞ্চটো কি হয় সেইটো বুজি পালে। তো অৰ্ডিনেঞ্চ এটা আমাৰ প্ৰেচিডেণ্টে দিয়া অৰ্ডাৰ হয়, ঠিক আছে, এটা স্পেচিফিক অৰ্ডাৰ। তো এই স্পেচিফিক অৰ্ডাৰ এটা থাকে, সেই স্পেচিফিক অৰ্ডাৰত কি কি নিয়ম ৰীতি নিয়ম এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব। কেতিয়া দিব পাৰিব? যেতিয়া দুয়োটা ছেশ্যন, যেনে লোকসভা ৰাজ্যসভা ইন ছেশ্যনত নাই, ঠিক আছে, ছেশ্যনত থকা নাই। তো সেই গেপ টাইমত যদি কিবা এটা ডিচিশ্যন ল'ব লগা হয়, সেইটো প্ৰেচিডেণ্টে কি কৰিব? তো সেই যিটো যিটো আমাৰ অৰ্ডিনেঞ্চ আছে, সেই অৰ্ডিনেঞ্চটো একচুৱেলি কি? প্ৰেচিডেণ্টৰ ফাংচন, ডিৰেক্টিভ, ৰাইট নে পাৱাৰ? একজেক্টলি দিছ ইজ এ পাৱাৰ, হেভি পাৱাৰ, নহয় জানো? সেইটো এটা পাৱাৰ। তো মনত ৰাখিব বস্তুটো এটা পাৱাৰ হয়। তো পঞ্চায়ত এক্সটেনশ্যন টু শ্বেডিউল এৰিয়াছ এক্ট, পেছা, আমি এইটোক পেছা বুলি জানো নৰ্মেলি, পেছা এক্ট। তো পেছা এক্টটো কেতিয়া ষ্টাৰ্ট হৈছিলে? ঠিক আছে, পঞ্চায়ত এক্সটেনশ্যন টু শ্বেডিউল এৰিয়াছ এক্ট ৱাজ পাছড ইন হুইচ ইয়াৰ? বহুত ইম্পৰ্টেণ্ট। তো কেতিয়া? 1996ত। এইটো বস্তু একদম ইম্পৰ্টেণ্ট হয়, বহুত ভালকৈ মনত ৰাখিব পেছা এক্টটো, ঠিক আছে। ইয়াৰ বিষয়ে কিছু পঢ়িও ল'ব যদি পাৰে, 2-4টা পইণ্টাৰ আপোনালোকে নিজৰ নোট হিচাপত বনাই ল'ব। পেছা এক্টটো বহুত ইম্পৰ্টেণ্ট হয়, বিকজ আমাৰ পঞ্চায়তী ৰাজটো আমাৰ কাৰণে সদায় ইম্পৰ্টেণ্ট বস্তু হয়, ঠিক আছে। তো এইটো বস্তু চাই ল'ব। 3 টায়াৰ আমাৰ যিটো গভৰ্ণমেণ্ট ছিষ্টেম আছে, তো এই 3 টায়াৰ গভৰ্ণমেণ্ট ছিষ্টেমত পঞ্চায়তী ৰাজ ছিষ্টেমটো বহুত ইম্পৰ্টেণ্ট। এণ্ড সেই পঞ্চায়তী ৰাজ ছিষ্টেমৰ আণ্ডাৰত এই পেছা যিটো পঞ্চায়ত এক্সটেনশ্যন টু শ্বেডিউল এৰিয়াছ এক্ট যিটো আছে, সেইটো আকৌ ইম্পৰ্টেণ্ট হয়। কি হয় এই বস্তুটো চাই ল'ব। কেতিয়া পাছ কৰিছিলে? 1996 চনত। ক্লিয়াৰ? দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া was adopted by, the Constitution of India adopted by কোন আছিল? Constituent Assembly, the drafting committee of the Constituent Assembly, the people of India, the government of India. তো simple ইয়াৰ Constituent Assembly খনে তো একসেপ্ট কৰিছিল, এডপ্ট কৰিছিল
নে বেলেগে কৰিছিল তো চিম্পল কনষ্টিটিউয়েন্ট এছেম্বলি আছিলে তো নেক্সট the discrimination on the grounds of religion is prohibited by Indian constitution and that okay very important question আমাৰ যেটো ৰিলিজনক লৈ এই হিন্দু ই মুসলিম ই হি অমুক ব্লা 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 কিমান টাইপৰ ধৰ্ম হিচাপে ধৰ্ম কৰি কিমান ধৰণৰ আমাৰ ডিভিজন আহি গৈছে আমি নিজেই গম পাই আছো আমাৰ সোসাইটিত তো এই যেটো ডিসক্ৰিমিনেশন হৈ আছে ডিসক্ৰিমিনেশন মানে এজনক কি কৰা এটা নিজৰ অধিকাৰৰ পৰা বৰখাস্ত কৰা মানে ঠিক আছে আপুনি জানে পানী খাব পাৰে এটা কোৱাৰ পৰা বেলেগ এজন মানুহে তাত গৈ পানী খাব নোৱাৰে আপুনি যত যাব পাৰে বেলেগ এজন মানুহক আমি তাতে যাব এলাউ নকৰে তো কি কৰি আছে তো আপুনি ডিসক্ৰিমিনেট কৰি আছে কি হক লৈ হয়তো এটো ধৰ্মক লৈ হ'ব পাৰে সেক্স লৈ হ'ব পাৰে কাষ্ট লৈ হ'ব পাৰে তো এনেকুৱা বিভিন্ন ধৰণৰ কথা লৈ হ'ব পাৰে যাক আপুনি ডিসক্ৰিমিনেট কৰে তো তাৰে ভিতৰত আপোনাৰ কৰিছে যেটো ৰিলিজন ঠিক আছে ৰিলিজনক লৈ যেটো প্ৰহিবিট কৰা আছে যে আপুনি ডিসক্ৰিমিনেট কৰিব নোৱাৰে হেতু কোনটো আৰ্টিকেলত দিয়া আছে 13 14 15 নে 16 তো এনসারটো বহুত সিম্পল আৰ্টিকেল 15 provides this যেটো ৰেস কাষ্ট সেক্স ৰিলিজন তো এইবিলাকক লৈ কি কৰিব নোৱাৰে আপুনি কোনো এজন ব্যক্তিক ডিসক্ৰিমিনেট কৰিব নোৱাৰে হেতু কোড আছে আৰ্টিকেল 15 ত দিয়া আছে বহুত ভালকে মনত ৰাখিব এনেকুৱা ধৰণৰ ডাইৰেক্ট কোৱেশ্চন থাকিব তো এটা বস্তু আপোনালোকে গম পাইছে নে ফান্ডামেন্টাল রাইটস টু কিমান ইম্পৰ্টেন্ট বস্তু হয় তো ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে যদি আপোনালোকে নাজানে যদি আপুনি পঢ়া-পাতি কৰা ল'ৰা ছোৱালী হয় আপোনালোকৰ মৌলিক অধিকাৰ কি সেইখিনি যদি আপুনি নাজানে লাইফত আপোনাৰ কিবা অসুবিধা হলেও আপুনি কি কৰিব তাৰ আইডিয়াটো নাপাব তো ফান্ডামেন্টাল ৰাইটস টু পৰীক্ষা বুলি নহয় এজ এ সুস্থ নাগৰিক ঠিক আছে এটা সুস্থ নাগৰিক হিচাপে আপোনালোকে নিজৰ কাৰণে এটলিষ্ট নিজৰ ল'ৰা ছোৱালী হ'ব আপোনাৰ নিজৰ সৰু ভাই ভন্টি আছে তেওঁলোকক বা আপোনালোকৰ গাঁৱত ঠিক আছে বা আপোনালোকৰ চহৰত কিছুমান চলি থকা কাৰ্যকাল যেতিয়া আপুনি নিজৰ চকুৰ আগত দেখিব আপুনি যেতিয়া গম পাব যে এটো ফান্ডামেন্টাল ৰাইটছৰ এগেইনষ্টত গৈ আছে তেনে আপুনি হেল্প কৰিব পাৰিব ঠিক আছে আৰু নিজকো আপুনি কনফিডেন্ট ফিল কৰিব যে মোৰ এইখিনি ৰাইটছ আছে ওকে তো এই বস্তুখিনি মই দেখো ফান্ডামেন্টাল ৰাইটছটো আপোনাৰ জানাটো এটা সুস্থ নাগৰিক হিচাপে মানে বহুত দৰকাৰী একচুয়ালি ঠিক আছে এটো কোনো নহয় যে পঢ়িব লাগিব পাস কৰিব লাগিব তাৰ কাৰণে মই ফান্ডামেন্টাল ৰাইটছ পঢ়িম নো as a citizen যেহেতু ভোট দি আছে ভোট দিয়াৰ অধিকাৰো পাইছে then fundamental rights should be in your head ঠিক আছে তো নেক্সট আহো who is considered as a radical humanist বুলি কাক কয় তো radical meaning টো আপোনাৰ actually আতংবাদ টাইপৰ লগত জড়িত হৈ যায় radical unit okay but radical humanist কাক কোৱা হয় তো radical humanist মানে কি নেচাৰটো নিশ্চয় উগ্ৰ হ'ব but he is a humanist okay তো আম্বেদকাৰ অৰবিন্দ ঘোষ এম.এন. ৰয় নে সাৰবাৰকাৰ তো সিম্পল এম.এন. ৰয় আছিল আমাৰ ৰেডিকেল হিউম্যানিষ্ট The preamble of the Constitution of India was amended by তো preamble of Indian Constitution amend কৰা হৈছিল তো preamble of amend কৰিব লগা কি হৈছিল আৰু কিমান একচুয়ালি কৰিছিল ঠিক আছে তো কেতিয়া কৰিছিল কিমান নম্বৰ amendment আছিল 36 42 45th 48 তো आंसर মই দেখিব 42nd amendment act আছিল 42nd amendment actত কি আছিল আমাৰ যেটো সোশিয়ালিষ্ট যেটো ধাৰণা আছিল ইন্দিৰা গান্ধী লেড গভৰ্ণমেণ্টে কি কৰিছিল এমেন্ড কৰিছিল এন্ড 42nd amendmentত সোশিয়ালিষ্ট শব্দটো তাতে ইনক্লুড কৰিছিল যে ইন্ডিয়া ইজ এ সোশিয়ালিষ্ট কান্ট্রি ঠিক আছে এন্ড হোৱাট ইজ সোশিয়ালিষ্ট নাও তো সোশিয়ালিষ্ট কাইন্ড অফ যেটো আমাৰ ইন্ডিয়ান সোশিয়ালিষ্ট আছে আমাৰ যেটো নরমাল বেলেগ সোশিয়ালিষ্ট যেটো আমাৰ কিতাপত আমি পাও সোশিয়োলজিত তো সেই সোশিয়ালিষ্ট আৰু ইন্ডিয়ান কনস্টিটিউশনৰ সোশিয়োলজিৰ যেটো মানে সোশিয়ালিষ্ট যেটো আইডিয়া আছে ডিফারেন্ট হয় তো গান্ধীয়ান মার্ক্সিয়ান ঠিক আছে তো এইবিলাকৰ লগত মিক্স আপ হয় একচুয়ালি তো এটোৰ বিষয়ে পিছত আলোচনা কৰিম ঠিক আছে দেন নেক্সট the right to property as a fundamental right was deleted by virtue of okay তো অলরেডি আমি কৈছো যে right to property আমাৰ ফান্ডামেন্টাল রাইট আছিলে বাট ফান্ডামেন্টাল রাইটস তো আমি গুছাই এটা জাস্ট legal rights হিচাপত ৰাখি থৈ দিছো তো legal rights to আমাৰ কোনটো এমেন্ডমেন্টত বা কোনটো এমেন্ডমেন্টৰ জৰিয়তে এই কামটো কৰা হৈছিল তো आंसर হ'ব 44th 45th 47 52 সিম্পল आंसर 44th amendment actৰ জৰিয়তে ঠিক আছে 44 নম্বৰ amendment constitutional amendment কৰি আমি right to property to কি কৰিছিল amend কৰিছিল এটা জাস্ট legal right হিচাপত আমি ৰাখিছিল ক্লিয়াৰ নেক্সট The right to education belongs to which of the following categories? So right to education, it কোনটো ক্যাটাগরিত পৰে
তো ৰাইট টু এডুকেশ্যন, ডিৰেক্টিভ প্ৰিন্সিপলছ, ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটিজ এণ্ড লিগেল ৰাইটছ। তো ভেৰি ইম্পৰ্টেণ্ট থিং ফাণ্ডামেণ্টেল ৰাইটছত পৰে। এতিয়া আপুনি কওঁ ফাণ্ডামেণ্টেল ৰাইট টু এডুকেশ্যন, ইয়েছ আৰ্টিকল 21, আৰ্টিকল 21A, 21A। তো এই সকলোবিলাকে কিহৰ লগত, আৰ্টিকল 21A কিহৰ লগত জড়িত, ৰাইট টু এডুকেশ্যন। তো ৰাইট টু এডুকেশ্যনটোৰ কাৰণে আমাৰ চৰকাৰে কি কৰি আছে আপুনি নিজে জানে, যিটো এলিমেণ্টাৰী এডুকেশ্যন আছে। তো এলিমেণ্টাৰী এডুকেশ্যন আপোনালোকে দেখিছে, এলিমেণ্টাৰী এডুকেশ্যন আপ টু ক্লাছ 8, ক্লাছ আপ টু 8লৈকে আপোনাক চৰকাৰে ফ্ৰীতে পঢ়াই আছে। আপোনালোকে নিশ্চয় আপুনি চৰকাৰী স্কুলবিলাকত দেখি আছে। আমাৰ যদিও বৰ্তমান সময়ত স্কুলৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ চেষ্টা কৰি আছে, আমি বহুতখিনি পিছপৰা। ইন কেছ অফ লিটাৰেচি ৰেট আমি বহুত পিছপৰা একচুৱেলি, ঠিক আছে। তো সেই লিটাৰেচি ৰেটটো আগবঢ়াবৰ কাৰণে আমাৰ কি কৰিছে, যিখিনি এলিমেণ্টাৰী এডুকেশ্যন মিনছ যাতে আমি যোগ বিয়োগ পূৰণ হৰণ এই সকলোবিলাক কৰিব পাৰোঁ। তো এই সকলোবিলাক কৰিবৰ কাৰণে আমি কি দৈনন্দিন জীৱনত যাতে আমাৰ কিছু কাম মানে ইজি হৈ যায়, ঠিক আছে। তো লিটাৰেচি ৰেটটো এটলিষ্ট মই পঢ়িবওতো পাৰোঁ, এটলিষ্ট মই মানুহে কি কৈছে বুজিবওতো পাৰোঁ দেখি, এটা নিউজ পেপাৰখন দেখি মই গমটো পাওঁ দেশত কি চলি আছে। তো এটলিষ্ট এই পঢ়া শুনা হিচাপ কিতাপ এই যিখিনি এলিমেণ্টাৰী এডুকেশ্যনছ, তো এইখিনি আমাৰ কি ৰাইট টু এডুকেশ্যন ইজ এ ফাণ্ডামেণ্টেল ৰাইটছ, আৰ্টিকল 21A আমাৰ ইনক্লুড কৰা আছে, ঠিক আছে। তো এই বস্তুটো মনত ৰাখিব। দেন নেক্সট, dispute regarding election of president and vice president of India are decided by which one of the following? তো এতিয়া আমি জানো যে আমাৰ প্ৰেচিডেণ্ট কি হয়, ইলেকশ্যন হয়, ভাইচ প্ৰেচিডেণ্টৰ কি হয়, ইলেকশ্যন হয়। তো এইটো কি ইলেকশ্যন হয়, ডিৰেক্ট ইলেকশ্যন আৰু ইনডিৰেক্ট ইলেকশ্যন। তো আমি যদি কওঁ এইটো ইনডিৰেক্ট ইলেকশ্যন, তো আপুনি ক'ব কি ইনডিৰেক্ট ইলেকশ্যন হয়। তো ইনডিৰেক্ট ইলেকশ্যন এইটো চেঞ্চত যেনে আমাৰ প্ৰাইম মিনিষ্টাৰটো ইনডিৰেক্ট ইলেকশ্যন, ঠিক আছে। আপোনাৰ প্ৰাইম মিনিষ্টাৰ যিটো চিলেক্ট হয় সেইটো ইনডিৰেক্ট ইলেকশ্যন। কেনেকৈ মই কৈ আছোঁ, যেনে চাওক আপুনি কি চিলেক্ট কৰে, MP বা MLA, আপুনি অকল এই দুটা ৰিপ্ৰেজেণ্টেটিভহে চিলেক্ট কৰে। এই ৰিপ্ৰেজেণ্টেটিভ দুটাকে চিলেক্ট কৰে, ঠিক আছে। এতিয়া MPৰ ভিতৰত MPসকলে কাক এটা হেড অফ দি ইউনিয়ন হিচাপত মানি ল'ব কোনোবা, ঠিক আছে, যাৰ মেজৰিটি থাকিব, প্ৰেচিডেণ্টে তাক কি কৰিব, এতিয়া কৰিব। বাট এতিয়া অহা নাই আমাৰ MP MLAৰ কথা, অহা নাই, আমাৰ হৈছে প্ৰেচিডেণ্টৰ কথা। তো আমাৰ এই MPবিলাকে কি কৰিব, লোকসভা ৰাজ্যসভাত কি কৰিব, এটা ইলেকশ্যন কৰিব প্ৰেচিডেণ্ট বা ভাইচ প্ৰেচিডেণ্টৰ। তো MPবিলাক কোন হয়, MPবিলাক আমি যে কৰিছিলোঁ উই দ্য পিপল, আমি এই যে মানুহবোৰে যে ভোট দি MP MLA বনাইছিলোঁ, তেওঁলোকে কি কৰে, প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ সময়ত এওঁলোকে ভোটিং কৰে। আমি জনতাবিলাকে ভোট কৰি আছোঁ, যেনে MP MLA ভোটিঙৰ ক্ষেত্ৰত আমি ডাইৰেক্ট গৈ পলিং বুথত গৈ আমি ভোট প্ৰদান কৰি আছিলোঁ। বাট প্ৰেচিডেণ্ট চিলেকশ্যন হোৱাৰ সময়ত আমি কেতিয়াবা ইলেকশ্যনত গৈ পাইছোঁ নেকি যে বটন টিপি আহিছোঁ নেকি, আপুনি ক'ব না, আমিতো আজিলৈকে প্ৰেচিডেণ্টক দিয়া নাই। আমি আজিলৈকে MP MLA বিলাকে ৰিপ্ৰেজেণ্ট কৰি আছোঁ, আমি জিকাই আছোঁ তেওঁলোকৰ কাৰণে ভোট প্ৰদান কৰি আছোঁ। বাট প্ৰেচিডেণ্টৰ কাৰণে কোনে কৰে, MP MLA বিলাকে। তো যদিও আমি কৰা নাই, আমাৰ হকে এওঁলোকক আমি পাৱাৰটো দিছোঁ, ঠিক আছে। চ' ডেট ইজ ৱাই ইনডিৰেক্ট ইলেকশ্যনছ, অ'কে। তো আপুনি ডাইৰেক্ট কৰা নাই, আপোনাৰ ৰিপ্ৰেজেণ্টেটিভে আপোনাৰ হৈ ভোট প্ৰদান কৰি আছে। তো ভাইচ প্ৰেচিডেণ্ট আৰু প্ৰেচিডেণ্টৰ যদি কিবা কাৰণত ডিছপিউট হৈ যায় ইলেকশ্যনৰ সময়ত, ঠিক আছে, ইলেকশ্যনটো আমাৰ হয়, ইলেকশ্যনৰ সময়ত যদি কিবা ডিছপিউট হয়, সেই ডিছপিউটটো কোনে ৰিজল্ভ কৰিব, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰিব, পাৰ্লিয়ামেণ্টে কৰিব, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৰিব, ৰাজ্যসভাই কৰিব। বহুতে যদি তলত লিখা নাথাকিলেহেঁতেন না, বহুতে ক'লেহেঁতেন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰিলেহেঁতেন। বাট চৰি গাইজ, এনচাৰটো আপুনি দেখিছে কেনেহে আহিছে, এটলিষ্ট এই বস্তুটো মনত ৰাখিব, এইটো বস্তু ভুল নাযাব। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই ডিচাইড কৰিব, ঠিক আছে, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এই ডিছপিউটটো ৰিজলিউশ্যন দিব, অ'কে। তো নেক্সট, to which Constitution Amendment Act reservation of student belonging to SC, ST, OBC in admission to private unaided educational institution is provided? Okay. তো কোৱেশ্যনটো কৈছে যে কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে যিটো SC, ST, OBC এইসকলৰ এডমিশ্যনৰ ক্ষেত্ৰত প্ৰাইভেট স্কুলসকলতো কি হ'ব, এওঁলোকে ৰিজাৰ্ভেশ্যন পাব, ঠিক আছে। নৰ্মেলি আমাৰ এমেণ্ডমেণ্ট কৰি কি কৰিছিলে, যিটো SC, ST, OBC যিটো আমাৰ পাব্লিক স্কুল আছিল, পাব্লিক মিনছ ইন এ চেঞ্চ ডেট আমাৰ গভমেণ্ট স্কুল, যিবিলাক গভমেণ্ট স্কুল আছিল, গভমেণ্ট স্কুলবিলাকত কি SC, ST, OBCটো কি পাব আপোনাৰ তো SC, ST, OBC কি পাব, ৰিজাৰ্ভেশ্যনটো পাবই। বাট প্ৰাইভেট স্কুলত পোৱা নাছিলে,
ঠিক আছে তো এই বস্তুটো ইনক্লুড হৈছিলে কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে 92nd 93 94 95 তো এনসাৰ হ'ব 93rd মানে 93 এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 2005 চনত এছচি এছটি ওবিচি বিলাকেও কি কৰিছিলে প্ৰাইভেট এডুকেশ্যনেল ইনষ্টিটিউশ্যন বিলাকত কি হ'ব ৰিজাৰ্ভেশ্যন পাব এইটো 2005 আহিছিলে মই ঠিক খুব ৰিসেন্ট এক্টিভিটি হয় প্ৰথমতে অকল চৰকাৰী বিলাকত আছিলে প্ৰাইভেট বিলাকতো 2005 পৰা আহিছে কেতিয়া 93rd এমেণ্ডমেণ্ট এক্টৰ পৰা ওকে which one is not included in the state list in the Constitution of India এটা বহুত ডাঙৰ কথা হৈ গৈছে state list কি হয় তো কোৱেশ্চনটো সুধিছে যে তলৰ কোনটো state listত নাই ইণ্ডিয়ান কনষ্টিটিউচনৰ state listত নাই না what is state list ভাই state list বোলা বস্তুটো হয় কি ভেৰি সিম্পল থিং মই এটা বহুত বস্তু ইজিলি মনত ৰাখিব সেইদিনাখন আমি কৈছিলোঁ টিয়াৰ্স অফ ওল্ড পিএম ঠিক আছে সেইদিনাখন যোৱা ক্লাছত আমি কৈছিলোঁ টিয়াৰ্স অফ ওল্ড পিএম তো টিয়াৰ্স অফ ওল্ড পিএমটো কি আছিল আমাৰ স্কেজুলটো মনত ৰখাৰ নিমনিক্স এটা আছিল টি ফৰ হোৱাট টেৰিটৰী ই ফৰ হোৱাট এলিমেণ্টছ এফাৰ্মেশ্যন ৰাজ্যসভা নমিনেশ্যন অফ ৰাজ্যসভা অ' ফৰ হোৱাটছ এফ ফৰ হোৱাটছ এণ্ড অ' ফৰ হোৱাটছ ডি ফৰ হোৱাটছ এই সকলোবিলাক আমি যোৱা ক্লাছত কি কৰিছিলোঁ এতিয়া কথাটো হ'ল 1 2 3 4 5 6 7 এই যেটো 7 নম্বৰ আছে হয়নে টিয়াৰ সৰি এতে আছে এটো 1 2 3 4 5 6 7 yes this one f তাকে দেখো বিছো ওট কিয় যাব তো যেটো f থাকিব f টো কি বুজাইছিলে যেটো ফেডারেশন আছিল ফেডারেশনৰ যেটো আমাৰ ফেডাৰেল স্ট্ৰাকচাৰ আছিল ওকে যেটো ফেডাৰেল স্ট্ৰাকচাৰ আমাৰ যেটো স্কেজুল কোড আছে স্কেজুল 7ত আছে স্কেজুল 7ত যেটো আছে স্কেজুল 7ত কি বুজায় ফেডাৰেল স্ট্ৰাকচাৰ তো ফেডাৰেল স্ট্ৰাকচাৰত কি আছে এখন ইউনিয়ন লিষ্ট আছে এখন ষ্টেট লিষ্ট আছে এখন কনকারেন্ট লিষ্ট আছে কনকারেন্ট লিষ্ট কাৰ পৰা লৈছিলো অষ্ট্ৰেলিয়াৰ পৰা লৈছিলো কেনেকৈ লৈছিলো কি আছিল এইবিলাক আমি পাছত আলোচনা কৰিম এতিয়া নালাগে বাট সিম্পলি মত যেটো স্কেজুল 7 আছে আমি তো জানো আমাৰ 12টা স্কেজুল আছে তো 12টা স্কেজুলৰ যেটো 7 নম্বৰ স্কেজুল আছে তাতে আমাৰ যেটো ফেডাৰেল স্ট্ৰাকচাৰ আছে ফেডাৰেল স্ট্ৰাকচাৰ কি হয় কেনেকুৱা হয় এই সকলোবিলাক কাইন্ডলি আমাৰ আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া বুলি যেটো আমাৰ এই বৰ্তমান যেটো সিৰিজ চলি আছে তো এই সিৰিজটোতে এখন প্লেলিষ্টতে আমাৰ কনষ্টিটিউচনৰ বিষয়ে কিছু কিছু মানে জ্ঞান দিয়া আছে একচুয়ালি তো তাতে চাই ল'ব পাৰে তো যাওক এই যদি ইউনিয়ন লিষ্ট আছে ষ্টেট লিষ্ট আছে এই ইউনিয়ন লিষ্টখন কি ইউনিয়ন লিষ্টখন অকল সেন্টাৰে ইয়াতে থাকা এই যিখন লিষ্ট আছে 97 এন্ট্ৰিজ আছে তো 97 এন্ট্ৰিজৰ ওপৰত কোনে কাম কৰিব ইউনিয়ন লিষ্টে কাম কৰিব ইয়াতে সামথিং 66 টাইপ অফ এন্ট্ৰিজ আছে তো ইয়াতে ষ্টেট লিষ্টে কাম কৰিব আৰু ইয়াতো কিবা তেনেকুৱা ধৰণৰে আছে আই ডোন্ট ৰিমেম্বাৰ দ্য নাম্বাৰ বাট ওকে তো কনকারেন্ট লিষ্টখন কি হয় যে ষ্টেট আৰু ইউনিয়ন ষ্টেট আৰু সেন্টাৰ দুয়োটাই ডিসিশন ল'ব পাৰিব যেনে বিয়া বাৰুৰ ক্ষেত্ৰত তালাকৰ ক্ষেত্ৰত গোটেই অল ইণ্ডিয়াতে কি সেম টাইপৰ ৰুল চলে তো হেতু ষ্টেট গভৰ্নমেণ্ট বা সেন্ট্ৰেল গভৰ্নমেণ্ট দুয়োটা ফালৰ পৰা সেম ধৰণৰ ডিসিশন ল'ব পাৰে তো এনেকুৱা ধৰণৰ কেছবিলাক কনকারেন্ট লিষ্টত থাকে যেনে পুলিচ তাৰপিছত ল্যান্ড ৰেভিনিউ এই সকলোবিলাক ক'ত থাকিব ষ্টেট লিষ্টত থাকিব দেন আপোনাৰ ইউনিয়ন লিষ্টত কি থাকিব ডিফেন্স কমিউনিকেশনছ ইন্টাৰনেশ্যনেল ৰিলেশনশিপ এই সকলোবিলাক কোনে ইউনিয়ন লিষ্টত থাকিব ষ্টেটে ইয়াৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে ঠিক আছে তো এটো কি আছে এই যেটো ফেডারেল স্ট্ৰাকচাৰ মানে কি বাইফাৰ্কেশন অফ পাৱাৰ ঠিক আছে আমাৰ ডিভিজন অফ পাৱাৰ যেটো আছে ডিভিজন অফ পাৱাৰটো স্কেজুল 7ত বঢ়িয়াকে দিয়া আছে ঠিক আছে তো এতিয়া আপোনাৰ কৰিছে যেটো ষ্টেট লিষ্ট হয় এই যেখন ষ্টেট লিষ্ট হয় এই ষ্টেট লিষ্টত কোনটো নাই পুলিচ ল এণ্ড অৰ্ডাৰ প্ৰিজন পাছপোৰ্ট তো ভেৰি ভেৰি সিম্পল থিং আমাৰ যেটো পাছপোৰ্ট এই পাছপোৰ্টটো কোড এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰি দ্বাৰা কি হয় এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰি দ্বাৰা চোৱা হয় তো কি এই কামটো কিহৰ ওপৰত জড়িত কমিউনিকেশন এণ্ড আপোনাৰ ইন্টাৰনেশ্যনেল ৰিলেশনশিপৰ লগত জড়িত দেন এই কামটো কাৰ লগত থাকিব ইউনিয়ন লিষ্টত থাকিব ওকে পাছপোৰ্ট ইজ নট ইন ষ্টেট লিষ্ট সিম্পল ওকে next the three list union list state list and concurrent list are mentioned in which one of the following simple already কলো যেটো আমাৰ 7 schedule আছে 7 schedule আপোনাৰ আছে বহুত ইম্পৰ্টেন্ট বস্তু হয় কিছুমান ইজি বস্তু হয় আৰু মই অলৰেডি কৈছো যে schedule কাটা কেনেকৈ মনত ৰাখিব টিয়াৰ্স অফ ওল্ড পিএম এই বস্তুটো যাতে কাইন্ডলি আপুনি মনত ৰাখে ঠিক আছে টিয়াৰ্স অফ ওল্ড পিএম এটা বহুত ইজি বস্তু মনত ৰাখিব আৰু গোটেইটা শব্দৰ দ্বাৰা আপুনি আপোনাৰ যেটো schedule আছে মনত ৰাখিব পাৰে okay now which one
of the following articles empowers the president to nominate to Anglo-Indian to the Lok Sabha. এই আৰ্টিকলটো বৰ্তমানৰ কোনো ভ্যালিডিটি নাই, এটো আগৰ কোৱেশ্চন আছে, ষ্টিল আমাৰ আছিলে প্ৰভিজনটো, সো আমি ইয়াতে কৰোৱাটো ভাল হ'ব। বাট এংলো-ইণ্ডিয়ান বৰ্তমান সময়ত আমাৰ নমিনেশ্যন কৰা বন্ধ কৰাই দিছে। দুটা এংলো-ইণ্ডিয়ান আমাৰ লোকসভাত কি কৰা আছিলে, পাৰ্লিয়ামেণ্টত আমাৰ নমিনেট কৰা আছিলে, বাট এতিয়া ভাবিছে যে এংলো-ইণ্ডিয়ানছ আৰ কাইণ্ড মানে তেওঁলোকে সাষ্টেইনেবল গ্ৰোথ এটা পাইছে, তো এংলো-ইণ্ডিয়ানছক আৰু আমি কি কৰিব নালাগে, নমিনেট কৰিব নালাগে। ঠিক আছে, তো যাহক বাৰু কোনটো আৰ্টিকেলত আছিলে, আৰ্টিকেল 79, 10112, 331, 402, তো এনসাৰ হ'ব 331ত। 331ত এংলো-ইণ্ডিয়ানছক আমাৰ কি কৰা আছিলে যে নমিনেট কৰিব পাৰিব প্ৰেচিডেণ্টে দুটা। ওকে, বাট এতিয়া এই বস্তুটোৰ কোনো ভ্যালিডিটি নাই, এক্সিষ্টেন্স নাই, বাট ষ্টিল হাউ মেনি ষ্টেটছ a political party must be recognized party? In how many states a political party must be recognized party to become the national party? তো যিকোনো recognized party এটা কিমানখন ষ্টেটত কনসিডাৰ হ'ব লাগিব ৰিকগনাইজ হিচাপে, মানে য'ত তেওঁলোকক নেশ্যনেল পাৰ্টি মানে হিচাপে হেৰি কৰিব পাৰিব। তেতিয়াহে মানে আল্টিমেটলি কথাটো এইটোৱে দিছে কিমানখন ৰাজ্যত তেওঁলোকৰ দবদবা থাকিব লাগিব যাতে তেওঁলোকে নেশ্যনেল পাৰ্টি হিচাপত পায়। যেনে আম আদমি পাৰ্টি যোৱাবাৰ নেশ্যনেল পাৰ্টি হিচাপত কি হৈছে চিলেক্ট হৈছিলে পাঞ্জাবত জিকাৰ পিছৰ পৰা। তো কেইখন ষ্টেটত মিনিমাম 4, 6, 9, 12। তো এনচাৰটো মনত ৰাখিব, মিনিমাম 4খন ষ্টেটত তেওঁলোকৰ কি থাকিব লাগিব, দবদবা থাকিব লাগিব। দবদবা মানেতো বুজি পাইছে নিশ্চয়, তো সেই দবদবাটো থাকিব লাগিব। তো যাওক বাৰু নেক্সট, হোৱাট ইজ দ্য মিনিমাম ষ্ট্ৰেংথ অফ লোকসভা? তো সৰি মিনিমাম নাই, মেক্সিমাম ষ্ট্ৰেংথ অফ লোকসভা। মেক্সিমাম ষ্ট্ৰেংথ অফ লোকসভাটো কিমান হয়? ওকে, দেন যিটো মেক্সিমাম ষ্ট্ৰেংথ আছে লোকসভাৰ, তো লোকসভাৰ মেক্সিমাম ষ্ট্ৰেংথটো কিমান হয় আপোনাক সেইটো সুধিছে। 552, 545, 530, 500। তো এনচাৰটো হ'ব 552, দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ লোকসভা 552, মনত ৰাখিব। নেক্সট, Narsimham committee was related to which of the following reforms? তো Narsimham committee যিখন আছে, Narsimham কমিটিটো আমাৰ কোনটো তলৰ ৰিফৰ্মছক লৈ জড়িত? তো আমাৰ নিশ্চয় কিবা কিবি না কমিটি না কিবা কমিটি থাকিব, যাৰ ফলত এটা ৰিফৰ্মছ আহিব। তো ৰিফৰ্মছটো কিহৰ ওপৰত আছিলে Narsimham কমিটিটো? তো হাই এডুকেশ্যন ৰিফৰ্মছ, টেক্স ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ, প্লেনিং ইমপ্লিমেণ্টেশ্যন ৰিফৰ্মছ, বেংকিং ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ। তো আল্টিমেটলি নাৰ্ছিংহোম যিটো কমিটি আছিলে সেইটো আছিলে বেংকিং ষ্ট্ৰাকচাৰেল ৰিফৰ্মছৰ কাৰণে আছিলে। তো বেংকিঙৰ ওপৰত এখন কমিটি বনাই দিয়া হৈছিলে, তো ৰিভিউ কৰিছে, ৰিভিউৰ পাছত বেংকিং ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ আহিছিলে আমাৰ। ওকে, নেক্সট, দ্য শ্লোগান গৰিবী হাটাও ৱাজ ইন্ট্ৰডিউচড ইন দ্য হুইচ প্লেন? তো গৰিবী হাটাও যিটো প্লেন আছিলে সেইটো কিমান নম্বৰ প্লেনত আছিলে? তো চিম্পল বাট ষ্টিল আপোনালোকে কোনটো যাব? ফাৰ্ষ্ট প্লেন, থাৰ্ড প্লেন, ফিফ্থ প্লেন এণ্ড ছেভেন্থ। তো এনচাৰ হ'ব ফিফ্থ। 5 নম্বৰ 5 ইয়াৰ প্লেন যিটো আছিলে সেইটো সময়ত কি আছিলে আমাৰ গৰিবী হাটাওটো ইন্ট্ৰডিউচ হৈছিলে। নেক্সট, দ্য আৰ্টিকল 17 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ। তো আৰ্টিকল 17টো কিহৰ লগত ডিল কৰে? হেল্থ, ফুড, ৰাইট টু এডুকেশ্যন, এবলিশ্যন অফ আনটাচেবিলিটি। তো অলৰেডি আমি জানো যে ৰাইট টু এডুকেশ্যন আৰ্টিকল 21। তো হেল্থ এণ্ড ফুডৰ কাৰণে কোনো ধৰণৰ তেনেকুৱা নাই। বাট নেক্সট ডি যিটো আছে এবলিশ্যন অফ আনটাচেবিলিটি, যিটো মই কৈছোঁ ডিছক্ৰিমিনেশ্যন চলি থাকে, চুলে এটা বস্তু চুলে অমুক কৰিলে ই সদায় তলৰ ছেকশ্যনত থাকিব, ক্ষুদ্ৰ বা ব্ৰাহ্মণ এইবিলাক ধৰণৰ আমাৰ যিটো এটা এতিয়াতো ভালেখিনি নাইকিয়া হৈছে, বাট এটা পইণ্টততো আপোনালোকে হয়তো গম নাপাব। বাট এটা পইণ্টত এনেকুৱা আছিলে যে মানে মানুহবিলাক মানে আনচাষ্টেইনেবিলিটিত মানে এফালে গৈ আছিলে, যে এজন মানুহে আপোনাৰ ঘৰতো সোমাব নোৱাৰে। হোৱাই? বিকজ হি ইজ ফ্ৰম এটা মানে লোৱাৰ ছেকশ্যনৰ পৰা বিলং কৰে। ঠিক আছে, তো তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আছিলে এটা পইণ্টত। তো সেইটো গুচাবৰ কাৰণে এটা আছিলে, সেইটো আছিলে আৰ্টিকল 17। ঠিক আছে, আৰ্টিকল 17 ডিলছ উইথ এবলিশ্যন অফ আনটাচেবিলিটি। নেক্সট, হুইচ আৰ্টিকল ইজ ৰেফাৰ্ড এজ এ জুৱেল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? তো অলংকাৰ বুলি কাক কোৱা হয়? অলংকাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলক? 15, 32, 50, 50A। চিম্পল এনচাৰ আছে 32। ৱাই 32? 32 আছিল কনষ্টিটিউশ্যনেল ৰেমেডিজ। ওকে, যিটো আৰ্টিকল 32 আছে ইট ডিলছ উইথ দ্য কনষ্টিটিউশ্যনেল ৰেমেডিজ। কনষ্টিটিউশ্যনেল ৰেমেডিজ। তো কনষ্টিটিউশ্যনেল ৰেমেডিজ কি হয় একচুৱেলি? তো কনষ্টিটিউশ্যনেল ৰেমেডিজ এইটো বহুত চিম্পল হয়। আপোনাৰ ইয়াতে ধৰক কেতিয়াবা আৰ্টিকল 14, আৰ্টিকল 15, আৰ্টিকল 19, আৰ্টিকল যি হওক যিমানখিনি ফাণ্ডামেণ্টেল ৰাইটছ আছে অভাৰঅল দ্য ফাণ্ডামেণ্টেল ৰাইটছ, এই ফাণ্ডামেণ্টেল ৰাইটছৰ ভায়লেশ্যন যদি কোনোবা
অফিচিয়েল গভৰ্ণমেণ্ট হওক কোনো ধৰণৰ ব্যক্তিগত কোনোবা প্ৰাইভেট মানুহে হওক প্ৰাইভেট কোম্পানী হওক কৰ্পৰেশ্যন হওক হোৱাট এভাৰ আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছ যদি কোনোবাই ভাইলেশ্যন কৰিছে আপুনি আণ্ডাৰ আৰ্টিকল 32 আপুনি সুপ্ৰিম কোৰ্টৰ দুৱাৰখন টক টক কৰিব পাৰিব ডাইৰেক্টলি উইদাউট এনি ইণ্টাৰাপশ্যনছ সুপ্ৰিম কোৰ্টে সেই কোৰ্টটো শুনাৰ কাৰণে বাধ্য আণ্ডাৰ আৰ্টিকল 32 হাইকোৰ্টৰ আণ্ডাৰটো আছে আৰ্টিকল 226 বাট ইট ইজ নট বাউণ্ড টু মানে হাইকোৰ্টে আপোনাক ক'ব পাৰে যে না আমাৰ বৰ্তমান সময় নাই বাট সুপ্ৰিম কোৰ্টে আপোনাক টাইম দিবই লাগিব ইন টাৰ্মছ অফ আৰ্টিকল 32 তো এই আৰ্টিকল 32 কি কৰি আছে গম পায় আপুনি আৰ্টিকল 32 আপোনাৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ আছে সেই ফাণ্ডামেণ্টেলছ যিটো আছে সেইটোক আপোনাৰ সেফগাৰ্ড দি আছে আৰু সেফগাৰ্ডটো কাৰ থ্ৰুৰে দি আছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া থ্ৰুৰে দি আছে তো দ্যাট ইজ ৱাই সুপ্ৰিম কোৰ্ট ইজ দ্য গাৰ্ডিয়ান অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ঠিক আছে য'ত ফাণ্ডামেণ্টেল ৰাইটছবিলাক আছে ফাণ্ডামেণ্টেল ৰাইটছবিলাক নহ'লে যদি নাথাকিলেহেঁতেন আপুনিতো জেলত থকা টাইপ হৈ থাকিলেহেঁতেন নহয় জানো তো আপোনাৰ ৰাইট টু ফ্ৰীডম ৰাইট টু স্পীচ অ'ত ঘূৰা হা গোটেই পেন ইণ্ডিয়াত আপোনাৰ ঘূৰি ফুৰি থকাৰ যিটো এটা ফ্ৰীডম আছে সেই ফ্ৰীডমটো যদি নাথাকিলেহেঁতেন কেনেকুৱা হ'লহেঁতেন ঠিক আছে তো আৰ্টিকল 32 বা আমাৰ ফাণ্ডামেণ্টেল ৰাইটছখিনি ভিতৰত যিটো আৰ্টিকল 32 আছে সেইটো কি জুৱেল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয় অ'কে নেক্সট ৰাইট টু ফ্ৰীডম ইজ গেৰাণ্টিড ইন হুইচ ৰাইট টু ফ্ৰীডম কোনটো দিয়া হয় ঠিক আছে ৰাইট টু ফ্ৰীডম গেৰাণ্টিড ইন হুইচ আৰ্টিকল ঠিক আছে ৰাইট টু ফ্ৰীডম অবভিয়াছলি আৰ্টিকল 19 আৰ্টিকল 19 আণ্ডাৰতে কি আছে ৰাইট টু ফ্ৰীডম মিনছ কি স্পীচ অফ এক্সপ্ৰেছন ঠিক আছে তো এই সকলোবিলাক কি আৰ্টিকল 19 আণ্ডাৰত আছে তো ফাণ্ডামেণ্টেল ৰাইটছ হয় বাৰে বাৰে কৈছে ফাণ্ডামেণ্টেল ৰাইটছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো নেক্সট the word secularism was added to the preamble of the Indian Constitution by the amendment of 42nd Amendment Act. So simple 42nd Amendment Act কি কৰিছিলে secularism শব্দটো সোমাইছিলে okay next the amending power of Constitution of India described in the article তো এমেণ্ডিং যিটো পাৱাৰ আছে ঠিক আছে এমেণ্ড কৰা মানে কিবা এটা বস্তু চেঞ্জ ডিলিট বা ৰিনিউ ঠিক আছে তো সেই এমেণ্ডিং পাৱাৰটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলৰ আণ্ডাৰত দিয়া আছে 309 332 350 368 simple 368 deals with amendment of the constitution okay which constitutional amendment reduced the voting age from 21 to 18 কোনখন কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ যিটো ভোটিং এজ আছে যিটো মই ভোট দিব পৰা এজটো বৰ্তমান 18 হৈছে সেইটো কেতিয়াবা 21 আছিলে তো কিমান নম্বৰ এমেণ্ডমেণ্ট আছিলে য'ত 21 পৰা 18 কৰিছিলে বয়সটো তো মনত ৰাখিব 23 52 61 78 তো এনসাৰটো হ'ব 61 এমেণ্ডমেণ্ট আছিলে য'ত ভোটিং এজটো 21 পৰা 18 কৰিছিলে নিউ পলিটিক্যাল পাৰ্টিজ ইন ইণ্ডিয়া আৰ একৰ্ডেড বাই তো নিউ পলিটিক্যাল পাৰ্টিটো কাৰ দ্বাৰা একৰ্ড কৰা হয় ইলেকশ্যন কমিশ্যন সুপ্ৰিম কোৰ্ট প্ৰেচিডেণ্ট ইণ্টাৰমিডিয়েট স্পীকাৰ তো চিম্পল কণ্ডিশ্যন পাৰ্টি আছে যিহেতু কমিশ্যনৰ লগত জড়িত তো ইলেকশ্যন কমিশ্যনৰ লগত জড়িত অ'কে তো হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিলেটছ টু ৰাইট টু এডুকেশ্যন তো অলৰেডি কৈছোঁ ৰাইট টু এডুকেশ্যন কাৰ লগত জড়িত আৰ্টিকল 21A 26 36A 45 তো এনচাৰটো হ'ব চিম্পল 21A হাউ মেনি ছাবজেক্টছ হেভ বিন ইনক্লুডেড ইন দ্য ইউনিয়ন লিষ্ট তো ইউনিয়ন লিষ্টত কিমানটা ছাবজেক্ট আছে অলৰেডি মই কৈছিলোঁ 92 97 100 103 তো অলমষ্ট 100 আজিকালি মেবি একবাৰ চেক কৰিব লাগিব মেবি 100 হ'ব লাগে এইটো লেটেষ্ট ডাটা যদি হয়তো ঠিক আছিল বাৰু ঠিক আছে এবাৰ গুগলত চাৰ্চ কৰি ল'ব আপোনালোকক মই জানোতো 97 হ'ব লাগে একৰ্ডিং টু লক্ষ্মীকান্ত বাট অ'কে এইটো এবাৰ চাই ল'ব বাট মই জানো ক্ল'জ টু 100 অ'কে তো মনত ৰাখিব ক্ল'জ টু 100 মিনছ 97 অ'কে নাও দ্য ফাৰ্ষ্ট হেণ্ডৰিটেন ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ চাইন বাই ডেছ মেম্বাৰ্ছ অফ দি কনষ্টিটিউণ্ট এছেম্বলি তো কিমানটা মেম্বাৰৰ দ্বাৰা যিখন হেণ্ডৰিটেন কনষ্টিটিউশ্যন আছিলে চাইন কৰা হৈছিলে 270 270 284 296 এনচাৰ হ'ব 284টা মেম্বাৰ আছিলে যি হেণ্ডৰিটেন কনষ্টিটিউশ্যনত চাইন কৰিছিলে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে এইবিলাক ষ্টেটিক জিকেট পৰি যায়তো তো আপুনি মনত ৰাখি থ'ব দ্য ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ্ছ ইজ কালেক্টিভলি ৰেছপনচিবল টু তো ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ যিবিলাক আছে কাউন্সিল অফ মিনিষ্টাৰ মই কৈছোঁ যে আমাৰ লোকসভাত যিবিলাক মিনিষ্টাৰ থাকিব বা আমাৰ এখন এমপিটো বহুত চিলেকশ্যন হয় মিনিষ্টাৰ থৈ না চবেই হয় তো সেই মিনিষ্ট্ৰী যিবিলাকে পায় সেইবিলাক কাৰ আণ্ডাৰত থাকে এটা কাউন্সিল অফ মিনিষ্টাৰ্ছ বুলি কয় সেই সকলোবিলাক মিনিষ্টাৰক আমাৰ ইউনিয়ন সকলো মিনিষ্টাৰবিলাকক কাউন্সিল অফ মিনিষ্টাৰ্ছ বুলি কোৱা হয় ষ্টেটৰো
যিটো আছে ষ্টেটত আমাৰ চিফ মিনিষ্টাৰ থাকে চিফ মিনিষ্টাৰৰ আণ্ডাৰত যিবিলাক মিনিষ্ট্ৰী থাকে সেইসকলে মিনিষ্ট্ৰীবিলাকৰ আণ্ডাৰত এটা মিনিষ্টাৰ থাকে বা দুটা বা তিনিটা মিনিষ্ট্ৰী দিয়া হয় এজন ব্যক্তিকে তো সেই যে মিনিষ্টাৰ্ছবিলাক থাকে সেইটো কি কাউন্সিল অফ মিনিষ্টাৰ্ছ হয় ঠিক আছে তো ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰটো ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ কালেক্টিভলি ৰেছপনচিবল টু হোৱাট কাৰ ওপৰত ৰেছপনচিবল কালেক্টিভলি ৰেছপনচিবল যে এটা পৰিলে গোটেইকেইটা পৰি যাব বুজি পাইছে মানে চিম্পল আমাৰ এটা আপুনি সুধিছে ন' কনফিডেন্স মোশ্যন ন' কনফিডেন্স মোশ্যনৰ কথা শুনিছে প্ৰাইম মিনিষ্টাৰৰ এগেইনষ্টত ন' কনফিডেন্স মোশ্যনটো আহি যায় কিবা কাৰণত ন' কনফিডেন্স মোশ্যনটো যদি পাছ হৈ যায় প্ৰাইম মিনিষ্টাৰ গিৰা গোটেই কাউন্সিল অফ মিনিষ্টাৰ গিৰা কথাটো বুজি পাইছেনে এজন পৰিব লগতে গোটেইকেইটাক আনিব ঠিক আছে মানে একে নাৱৰ যাত্ৰী ঠিক আছে তো এওঁ হেড হয় হেডটো কি দিছে মানে হেডটো পৰি গৈছে মানে কি গোটেই মিনিষ্টাৰবিলাক পৰিব তো সেইকাৰণে কৈছে যে কালেক্টিভ ৱৰ্ডটো যিটো আছে কালেক্টিভ তো কালেক্টিভলি ৰেছপনচিবল টু হোৱাট ৰাজ্যসভা লোকসভা প্ৰেচিডেণ্টৰ স্পীকাৰ অফ লোকসভা চিম্পল লোকসভাত থকা যিটো কাউন্সিল অফ মিনিষ্টাৰ আছে কাউন্সিল অফ মিনিষ্টাৰ ক'ত লোকসভাত থাকিব অবভিয়াছলি তো কাউন্সিল অফ মিনিষ্টাৰবিলাক কি লোকসভাৰ লগত কালেক্টিভলি ৰেছপনচিবল ঠিক আছে হু হেজ দি পাৱাৰ টু ৰিভিউ দ্য জাজমেণ্ট ডেলিভাৰ্ড বাই দ্য সুপ্ৰিম কোৰ্ট হু হেজ দ্য পাৱাৰ ঠিক আছে কাৰ ওচৰত এইটো পাৱাৰ আছে যিয়ে সুপ্ৰিম কোৰ্টে দিয়া জাজমেণ্ট এটাৰ ওপৰতো ৰিভিউ কৰিব পাৰে প্ৰেচিডেণ্ট প্ৰাইম মিনিষ্টাৰ লোকসভা স্পীকাৰ এটৰ্নি জেনেৰেল চিম্পল সুপ্ৰিম কোৰ্টৰ জাজবিলাকক কোনে এপইণ্ট কৰে ভাই প্ৰেচিডেণ্টে তো অবভিয়াছলি জাজমেণ্টবিলাকৰ ৰিভিউ কোনে কৰিব প্ৰেচিডেণ্টে বাট ইয়াতো কিছুমান ৰেষ্ট্ৰিকশ্যন আছে এনেকুৱা লাগে যে ৱাও আমাৰ প্ৰেচিডেণ্টৰ কিমান পাৱাৰ বাট ষ্টিল ইয়াতে বহুত কিছুমান ৰিপাৰকাশ্যনছ লগতে কিছুমান ৰেষ্ট্ৰিকশ্যনছ বহুত কিছু আছে যিটো বস্তু ইয়াতে ইমান ডিছকাশ্যনৰ দৰকাৰ নাই বৰ্তমান সময়ত আপুনি জানি থ'লে হ'ল যে সুপ্ৰিম কোৰ্টৰ ৰিভিউবিলাক কোনে জাজমেণ্টবিলাক কোনে ৰিভিউ কৰিব পাৰে আমাৰ প্ৰেচিডেণ্টে কৰিব পাৰে অ'কে এ নন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট কেন বি এ মিনিষ্টাৰ ফৰ মেক্সিমাম পিৰিয়ড অফ অ'কে এতিয়া অহাকালি ইলেকশ্যন হ'ব বাট এটা কথা হ'ল এতিয়া কোনোবা এটা পাৰ্টি জিকি গ'ল লোকসভাত তেওঁলোকে গভৰ্ণমেণ্ট গঠন কৰিলে তো গভৰ্ণমেণ্ট গঠন কৰাৰ পিছত এতিয়া এইখিনি সময়ত যোনে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকৰ যিকোনো এজনক ক'লে যে তুমি কালিৰ পৰা মিনিষ্টাৰ মোৰ কালি তুমি ফাইনেন্স মিনিষ্ট্ৰীটো চম্ভালি দিবা তুমি ইকনমিক্সত বহুত ভাল নাইবা পলিটিকেল এফেয়াৰ্ছবিলাক তুমি চম্ভালি দিবা গতিকে তুমি এক্সটাৰ্নেল মিনিষ্ট্ৰীটো চম্ভালি দিয়া তো হোৱাট এভাৰ মিনিষ্ট্ৰী তোমাক আহি ক'ব পাৰে যে তুমি মিনিষ্টাৰ হৈ যোৱা তো একজেক্টলি তুমি হ'বও পাৰিবা চিৰিয়াছলি ধেমালি নহয় তুমি হ'বও পাৰিবা একচুৱেলি এটা মিনিষ্টাৰ তেনেকুৱা ধৰণে তুমি ভোটতো উঠা নাই একো কৰা নাই বাট ষ্টিল ইউ কেন বি এ মিনিষ্টাৰ বাট কিমান টাইমৰ কাৰণে অনলি ফৰ 6 months অ'কে চৰি অনলি ফৰ 6 months অনলি ফৰ 6 months অ'কে 6 monthৰ পিছত কি হ'ব 6 monthৰ পিছত আপোনাৰ কি হ'ব আপুনি যিকোনো পাৰ্টি এটাৰ লগত এলিজিয়েঞ্চ প্ৰুভ কৰিব লাগিব যেনে আপুনি সেই 6 মাহৰ ভিতৰত যিটো এৰিয়া এটা ল'ব সেই এৰিয়াটোৰ ভিতৰত আপুনি এবাৰ লেজিছলেটিভ এছেম্বলি ঠিক আছে ৰাজ্যসভা বা লোকসভাৰ এটা মেম্বাৰ হিচাপে নিজকে স্বীকৃতি প্ৰদান কৰিব লাগিব অ'কে মানে আপুনি জিকিব লাগিব আল্টিমেটলি বাট 6 months আপুনি টেনশ্যন নোহোৱাকৈ মিনিষ্ট্ৰীখন চম্ভালি থাকিব পাৰিব অ'কে তো নেক্সট ফ্ৰম দি ফলোয়িং হুইচ ষ্টেট ডাজ নট হেভ লেজিছলেটিভ কাউন্সিল তদৰ কোনটো হেৰিত আমাৰ লেজিছলেটিভ কাউন্সিল নাই লেজিছলেটিভ কাউন্সিল কি হয় এতিয়া তো বাইক কেমেৰালিজিম বুলি আমাৰ এটা শব্দ আছে যিটো আমাৰ ইংলেণ্ডৰ পৰা আহিছে বাইক কেমেৰালিজিম তো এই বাইক কেমেৰালিজিম কি হয় দুটা টায়াৰ থাকে গভৰ্ণমেণ্টৰ ঠিক আছে তো লেজিছলেটিভ এছেম্বলি লেজিছলেটিভ কাউন্সিল তো লেজিছলেটিভ কাউন্সিল আৰু লেজিছলেটিভ এছেম্বলিটো আমাৰ অলপমান বাইক কেমেৰালিজিম মানে কিছুমান ডিচিশ্যন আমাৰ এই লোৱাৰ হাউচ আপাৰ হাউচ আমাৰ চেণ্ট্ৰেলত যেনেকৈ লোৱাৰ হাউচ আপাৰ হাউচ আছে তো ষ্টেটতো তেনেকুৱা ধৰণৰ মানে লেজিছলেটিভ এছেম্বলি এণ্ড কাউন্সিল দুটা থাকে ঠিক আছে এইটো ষ্টেটৰ কাৰণে তো কোনখন ষ্টেটত নাই সেইটো হৈছে লেজিছলেটিভ ৰাজস্থান উত্তৰ প্ৰদেশ বিহাৰ নে মহাৰাষ্ট্ৰ চিম্পল এনচাৰ ৰাজস্থানত আপোনাৰ কি নাই লেজিছলেটিভ কাউন্সিল নাই মানে উত্তৰ প্ৰদেশ বিহাৰ মহাৰাষ্ট্ৰত আছে মনত ৰাখিব টোটেল 7খন ৰাজ্যত আছিলে আমাৰ লেজিছলেটিভ কাউন্সিল অ'কে কোনকেইখন আপুনি এবাৰ গুগল কৰিব আৰু কমেণ্ট কৰিব তো উত্তৰ প্ৰদেশ বিহাৰ মহাৰাষ্ট্ৰটো গম পালে বাকী 4খন কি আছিলে অ'কে নেক্সট টোটেল নাম্বাৰ অফ ষ্টেটছ ইন ইণ্ডিয়া উইথ লেজিছলেটিভ কাউন্সিল তো টোটেল নাম্বাৰ অফ ষ্টেট কিমান আছে বৰ্তমানত 6খন আছে চিম্পল দ্য মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ দি পঞ্চায়ত চিষ্টেম ইজ পঞ্চায়ত চিষ্টেমৰ মোষ্ট ইম্পৰ্টেণ্ট পাৰ্টটো কি হাইকোৰ্টটো ইউনিয়ন গভৰ্ণমেণ্টটো নে ষ্টেট গভৰ্ণমেণ্টটো নে গ্ৰাম সভা এনচাৰটো হ'ব গ্ৰাম সভা ঠিক আছে যেহেতু 3 টায়াৰ গভৰ্ণমেণ্ট তো গ্ৰাম সভাই হ'ব অবভিয়াছলি ষ্টেট গভৰ্ণমেণ্টৰ লগত ইমান বেছি সম্পৰ্ক নাথাকে কাৰণ নিজৰ গাঁৱৰ
পঞ্চায়ত ৰাজটো কি পঞ্চায়ত ৰাজটো গাঁৱৰ লেভেলৰ এখন গভৰ্ণমেণ্ট নহয় জানো দেন which article of Indian Constitution explain the functions and power of chief minister কোনটো আৰ্টিকলে আমাৰ কনষ্টিটিউচনৰ আৰ্টিকলে আমাৰ প্ৰাইম মিনিষ্টাৰৰ বা সৰি চিফ মিনিষ্টাৰৰ পাৱাৰ আৰু ফাংচনটোৰ বিষয়ে আলোচনা কৰে 164 167 169 1174 এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 167 যেটো আৰ্টিকল আছে হেতু ৰিলেটেড টু চিফ মিনিষ্টাৰ সিএম ৰ লগত জড়িত য'ত তেওঁলোকৰ ফাংচনছ এণ্ড পাৱাৰৰ বিষয়ে লিখা আছে ওকে নেক্সট which fundamental right was soul and heart of our constitution by Dr. Ambedkar তো ডক্টর আম্বেদকাৰৰ মতে কোনটো ফান্ডামেন্টাল রাইট আমাৰ সোল আৰু হার্ট বুলি জনা যায় ঠিক আছে তো রাইট টু ইকুয়ালিটি রাইট টু এক্সপ্লয়টেশন রাইট টু ফ্রিডম এন্ড রিলিজন রাইট টু কনস্টিটিউশনাল রেমেডিজ তো ভেরি সিম্পল আপোনাৰ সোল এন্ড হার্ট আর্টিকল 32 কাৰ লগত জড়িত কনস্টিটিউশনাল রেমেডিজৰ লগত জড়িত ভেরি সিম্পল ওকে ইন ইন্ডিয়া local government is subject to কাৰ ওপৰত ইউনিয়ন লিষ্টত থাকিব ষ্টেট লিষ্টত থাকিব কনকাৰেন্ট লিষ্টত থাকিব দিছিল আৰু অবভিয়াসলি লোকাল গভৰ্ণমেণ্ট বিলাক ষ্টেট লিষ্টৰ আন্ডাৰত থাকিব কিবা অসুবিধা হলে ষ্টেটে তাৰ ওপৰত একচন ল'ব সিম্পল which of the following constitutional amendments has to be described as mini revision of constitution কোনটো এমেন্ডমেন্টক একচুয়ালি আমাৰ মিনি কনস্টিটিউশন বুলিও জনা যায় বা মিনি ৰিভিজন অফ কনস্টিটিউশন বুলিও জনা যায় ঠিক আছে এটো কেতিয়াবা মিনি কনস্টিটিউশন বুলি কৈ দিব পাৰে ঠিক আছে মিনি কনস্টিটিউশন বুলি জনা যায় মানে আধাতকেও বেছি তাতে এমেন্ডমেন্ট হৈ গৈছিল হেতু কোনটো আছিল 42 44 45 52 নে 58 आंसर হ'ব 42 42 তো 42 এমেন্ডমেন্টত ইমানখিনি এমেন্ডমেন্ট হৈছিল যে এখন কি আছিল মিনি ৰিভিজন হৈ গৈছিল গোটে কনস্টিটিউশনখন উলথল ফুলা কৰি দিছিল ইন্দিৰা গান্ধী ওকে নেক্সট Article 44 of Indian Constitution envisaged a uniform civil code for all, but religious community, ethnic groups, women, citizens, simple citizens or kind. ইয়াতে কোনো ধৰণৰ আৰু ইউনিফৰ্ম সিভিল কোড মানে এইটো প্ৰত্যেকৰ কাৰণে যাতে ইউনিফৰ্ম হওক সিভিল কোড যেটো আছে আমাৰ যেটো সিভিল কোড যেনে হিন্দুৰ কাৰণে আমাৰ মেৰিজ এক্ট বেলেগ মুছলিমৰ কাৰণে বেলেগ খ্ৰীষ্টানৰ কাৰণে বেলেগ তো এই কিছুমান যেটো ৰিলিজিয়াছ গ্ৰাউণ্ডত আমাৰ কিছুমান different rules and regulations চলি আছে তো হেতু ইউনিফর্ম কৰিবৰ কাৰণে আৰ্টিকল 44 ডিৰেকশন দিয়া আছিল যে সৰকাৰ যেতিয়া ৰেডি হ'ব ঠিক আছে সৰকাৰখন যেতিয়া ৰেডি হ'ব তেতিয়া আমাৰ আৰ্টিকল 44 আন্ডাৰ যেটি ইউনিফর্ম সিভিল কোডটো আনা দৰকাৰ তো বৰ্তমানত আমাৰ কোনখন ৰাজ্যত ইউনিফর্ম সিভিল কোড ইউসিসি ইউনিফর্ম সিভিল কোড আহিব পাৰে বা আহি আছে যিখন আমাৰ পাছ চান্স আছে কোনখন ৰাজ্য হ'ব প্ৰথমবাৰৰ বাবে আপোনালোকে কাইন্ডলি মোক এইটো কমেন্টত জনাব এটো রিসেন্ট 2024 ডেভেলপমেন্ট 24-23 ডেভেলপমেন্ট তো কাইন্ডলি এই বস্তুটো মোক আপনি জনাব যে কোনখন ৰাজ্যত ইউসিসি আহাৰ কাৰণে মানে আপনি 100% অলমোস্ট 100% শিওর হ'ব পাৰে তো which states okay তো next who has the power to appoint additional judge for clearance of areas ঠিক আছে areas of work in high court তো যিবিলাক এক্সট্ৰা কাম আছে হাইকোৰ্টটো জানে কিমান পেন্ডিং কেसेस আছে তো এডিশনাল জাজ কোনে এপয়েন্ট কৰিব পাৰে প্ৰেসিডেন্ট অফ ইন্ডিয়া চিফ জাস্টিস অফ হাইকোর্ট চিফ জাস্টিস অফ ইন্ডিয়া তো নন অফ দি এবভ হ'ব লাগিছিল ওকে নো প্ৰবলেম বাট তো সিম্পল জাজ কোনে এপয়েন্ট কৰিব প্ৰেসিডেন্ট অফ ইন্ডিয়া ইয়াতকে কোনো নেক্সট মানুহ নাথাকে ওকে আৰ্টিকল 5 অফ কনস্টিটিউশন অফ ইন্ডিয়া deals with nature of Indian Union, Indian citizenship, formation of states, amendment procedure. More rakhibo article 5 to 11 it is Indian citizenship or বিষয়ে আলোচনা কৰে okay তো article 5 is nothing but Indian citizenship or বিষয়ে আলোচনা কৰে okay তো part 2 পৰে 5 to 11 ঠিক আছে now Kelkar committee was established for কিহৰ কাৰণে Kelkar committee খন আছিল banking tax productive purchase policy তাৰছত purchasing power parity simple tax reforms ৰ কাৰণে আমাৰ এখন আছিল Kelkar committee ঠিক আছে একদম স্পেসিফিক টাইপ কোৱেশ্চন আছে তো টেনশন লব নালাগে বিন্দাস মনত ৰাখিলে হ'ল first amendment to the fundamental rights for social reservation policies to the states was brought by তো যেটো ফার্স্ট এমেন্ডমেন্ট আছিল ফান্ডামেন্টাল রাইটসৰ কাৰণে যেটো সোশিয়াল ৰিজাৰ্ভেশন পলিসি আছিল য'ত ষ্টেটত হেতু কাৰ্ডেৰা আনা আছিল বিবি সুব্ৰমণিয়া আয়াৰ নে ডক্টৰ মোটলক্ষ্মী ने लाल बहादुर शास्त्री ने पंडित जवाहरलाल नेहरू तो सिंपल फर्स्ट अमेंडमेंट टू द फंडामेंटल राइट्स इज गिवन बाय पंडित जवाहरलाल नेहरू
right to privacy is a fundamental right belongs to which of the following articles? So right to privacy. তো এটা প্ৰবলেমটো হৈছে ৰাইট টু প্ৰিভেচি কি আপোনালোকে জানে নে নাজানে? তো ৰাইট টু প্ৰিভেচি মিনছ আপোনালোকে যে গুগলত তমুকত ত'ত একাউণ্ট খুলি বহি আছে, এই বোলে মজো, এই বোলে অমুক, এই বোলে তমুক, কিমান কেনেকুৱা ধৰণৰ ফাল্টু এপ আছে, সকলোবিলাকত আপোনালোকে নাচি বাগি কেৱল ৰিলছ বনাই আছে। তো একচুৱেলি এই যিটো আপোনালোকৰ যিটো প্ৰাইভেচি আছে, সেই সকলোবিলাক আপুনি আপোনাৰ ডেট অফ বাৰ্থ, আধাৰ কাৰ্ড, পান কাৰ্ড, হোৱাটএভাৰ এইবিলাক শ্বেয়াৰ কৰি আছে। তো এই শ্বেয়াৰ কৰাৰ ফলত আপোনাৰ যিটো ডাটা আছে, সেই ডাটাবিলাক আপোনালোকে জানে যে কিছুমান চাইনিজ কোম্পানী আছে, কিবা আছে, সকলোকে কি কৰে, চেল কৰে ডাটাবিলাক। তো আপোনাৰ যিটো প্ৰিভেচি আছে, প্ৰিভেচিটো কি হৈছে আজিকালি আপোনাৰ হাৰ্ম হয়। তো তাৰ ওপৰতে আপোনাৰ কিমানৰ আপোনাৰ নিউজ ফটো, কিবা ভিডিঅ', পাৰ্চনেল ভিডিঅ'ছ কিমান কেনেকুৱা লিক হৈ আছে, কিমান মানুহে চুইচাইড কৰিব লগা হৈছে এইটো ক্ষেত্ৰত। তো ৰাইট টু প্ৰিভেচি, এই যিটো ৰাইট টু প্ৰিভেচিৰ এটা ফাণ্ডামেণ্টেল এটা মৌলিক অধিকাৰ হয়, এই মৌলিক অধিকাৰ কোনটো আৰ্টিকলৰ ভিতৰত দিয়া আছে, ঠিক আছে? তো পাৰ্ট 3 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ফ্ৰম আৰ্টিকল 12 to 35 নে পাৰ্ট 3 কনষ্টিটিউশ্যন আৰ্টিকল 40, পাৰ্ট 3 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ্টিকল, অ'কে। তো বহুত কিবা কিবি উল্টা পুল্টা দিয়া আছে, বাট পাৰ্ট 3 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ, এইটো বস্তু মনত ৰাখিব। তো পাৰ্ট 3 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ফ্ৰম আৰ্টিকল 12 to 35 ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ। ইমান আৰু বেছি টেনশ্যন ল'ব নালাগে, ইমান বেছি পঢ়ি থাকিব নালাগে, জাষ্ট কথাটো মনত ৰাখক না। পাৰ্ট 3 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ফাণ্ডামেণ্টেল ৰাইটছ, ক'ৰ পৰা ক'ব লাগে, 12ৰ পৰা এড্ৰেছ, চিম্পল। নেক্সট, হু এক্ট এজ এ চেয়াৰপাৰ্চন অফ GST কাউন্সিল। তো চেয়াৰপাৰ্চন অফ GST কাউন্সিল কোন হয় একচুৱেলি? এক্স অফিচিঅ হয়। এক্স অফিচিঅ মিনছ বাই ভাৰ্চু অফ গেটিং দেট পজিশ্যন, ঠিক আছে? তো এটা পজিশ্যনত অহাৰ লগে লগে তো অট'মেটিক চেয়াৰপাৰ্চন হৈ যায়। তো প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, প্ৰাইম মিনিষ্টাৰ, ইণ্ডিয়ান ফিনান্স মিনিষ্টাৰ নে ফাইনেন্স চিফ ছেক্ৰেটাৰী? তো চিম্পল, GST আছে তো ফাইনেন্স মিনিষ্টাৰ অবভিয়াছলি। তো ফাইনেন্স মিনিষ্টাৰ তো আপোনাৰ এক্স অফিচিঅ চেয়াৰপাৰ্চন হয়। নাও হুইচ আৰ দি আৰ্টিকলছ কাম আণ্ডাৰ দি ৰাইট টু ফ্ৰীডম অফ ৰিলিজন? তো তলৰ কোনটো আৰ্টিকল ৰাইট টু ফ্ৰীডম অফ ৰিলিজন? তো ৰাইট টু ফ্ৰীডম অফ ৰিলিজন কি? আপুনি যি ইচ্ছা থাকে, আমাৰ এখন ছেকুলাৰ কাণ্ট্ৰি হয়, তো ছেকুলাৰ মানে আপুনি যিকোনো ধৰ্মই আপুনি পালন কৰিব পাৰে। তো এনেকুৱা ধৰণৰ ৰাইট টু ফ্ৰীডম অফ ৰিলিজনটো কোনটো আৰ্টিকলত দিয়া আছে? আৰ্টিকল 25ৰ পৰা 28, 30ৰ পৰা 33, 35ৰ পৰা 37। এনেকুৱাকৈ কিমান ইজিলি আপুনি কিছুমান বস্তু জানিলে আপোনাৰ কুৱেশ্যনৰ এনচাৰটো ওলাই যায়, আপুনি চাব দেই। তো ফাৰ্ষ্ট অফ অল, যদি আপুনি নাজানেও যে এইটো এনচাৰ হয়, অ'কে, তো এইটো আপুনি ক'ব পাৰে য়েছ এইটো হোৱা চান্স আছে। আৰ্টিকল 30 to 33, আৰু ইয়াৰ 32টো আপোনাৰ কনষ্টিটিউশ্যনেল ৰিমেডিজ আছে, তো এইটোতো হ'বই নোৱাৰে। ইয়াতে ক'তনো ৰাইট টু ৰিলিজনৰ কথা আছে? নাইতো। আৰ্টিকল 35 to 37, আৰু ইয়াৰ ফাণ্ডামেণ্টেল ৰাইটছবিলাকে তোমাৰ 35লৈকে আছে হাইয়েষ্ট। 37 ক'ৰ পৰা হ'ব পাৰে ভাই? 44টো আকৌ হ'ব নোৱাৰে, ডিৰেক্টিভ প্ৰিন্সিপালছ আহি যাব। তো আল্টিমেটলি এটাই অপশ্যন থাকে যিটো মোৰ একদম শুদ্ধ হ'ব লাগে, সেইটো কোন? সেইটো হৈছে ভাই 25 নম্বৰ, 25ৰ পৰা 28। তো চাওক, আপুনি কিছুমান অপশ্যন চাইও আপুনি গোটেইখিনি বস্তু নাজানিলেও আপুনি কি কৰিব পাৰিব? এনচাৰটো চলিউশ্যন কৰিব পাৰিব, নহয় জানো? কেৱল মিনিমাম আপোনাৰ থিংকিং প্ৰচেছটো ভাল লাগিব। দ্য মিনিমাম ৱেজ এক্ট ৱাজ পাছড ইন দ্য ইয়াৰ। তো মিনিমাম ৱেজ এক্ট যিটো আছিলে, মানে এটা মিনিমাম চেলাৰী আপোনাক দিব লাগিব, মিনিমাম ৱেজ লেবাৰক, সেইটো কিমান চনত পাছ হৈছিলে? সেইটো হৈছিলে 1948, 50, 51, 55। চিম্পল, 1948 চনত পাছ কৰা হৈছিলে। অ'কে, নাও এগেইন এটা কুৱেশ্যন আহিছে যে পঞ্চায়ত এক্সটেনশ্যন টু শ্বিডিউল এৰিয়াছ পেছা এক্ট ৱাজ ইনেক্টেড ইন দি ইয়াৰ। তো কিমান চনত ইনেক্ট কৰা হৈছিল? অলৰেডি আমি কৰি আহিছোঁ, ঠিক আছে? এইটো কুৱেশ্যন আকৌ এবাৰ আহি গৈছে, তো 1996। তলত হুইচ পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন কনচিষ্ট অফ আৰ্টিকলছ অন লিগেল অফিচিয়েল লেংগুৱেজ, তো তলৰ কোনটো পাৰ্টে অফিচিয়েল লেংগুৱেজৰ লগত ডিল কৰে? ঠিক আছে, তো আৰ্টিকল গুচিয়ে গ'ল। আৰ্টিকল 14, 16, এইটো হ'ব আপোনাৰ 24, দেন আপোনাৰ হ'ব 26। কোনটো? আৰ্টিকল 26 নে 17? অবভিয়াছলি 17। তো আৰ্টিকল 17 কি কৰে? ডিল কৰে আপোনাৰ কিহৰ লগত? পাৰ্টে, কোনটো পাৰ্টে? পাৰ্ট 17 আপোনাৰ ডিল কৰে অফিচিয়েল লেংগুৱেজৰ ওপৰত। অ'কে, আৰু কোনটো স্কেজুলত আছে সেইটো মনত ৰাখিব, 8 নম্বৰ স্কেজুলত। হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া হেভ বাইকেমেৰেল লেজিসলেচাৰ? কেইটাত আমাৰ বাইকেমেৰেল লেজিসলেচাৰ আছে? তো এনচাৰ আছে 7টা। বৰ্তমান 6টা হ'ব, জম্মু এণ্ড কাশ্মীৰটো বৰ্তমান সময়ততো নাই, তো অ'কে, তো 7টা মনত ৰাখিব। হুইচ ওৱান অফ দি ফলোয়িং ষ্টেট ইজ নট হেভিং বাইকেমেৰেল লেজিসলেচাৰ? তলৰ কোনটো বাইকেমেৰেল লেজিসলেচাৰ নাই?
তো কোনটোত নাই মধ্যপ্ৰদেশত নাই সিম্পল অন্ধ্ৰ উত্তৰ প্ৰদেশ জম্মু এণ্ড কাশ্মীৰতো আছে মধ্যপ্ৰদেশত নাই জম্মু এণ্ড কাশ্মীৰত বৰ্তমান আছে নে নাই হোমৱৰ্ক দিছ ইজ ইয়ৰ হোমৱৰ্ক জম্মু এণ্ড কাশ্মীৰত বৰ্তমান বাইকেমেলিন বেচিছত আছে নে নাই এতিয়াই গুগল কৰক GOOGL.com এতিয়াই কৰক google.com কৰক আৰু চাওক জম্মু এণ্ড কাশ্মীৰত বাইকেমেলিন আছে কি নাই সিম্পল ওকে এটো আগৰ কোৱেশ্চন সেইকাৰণে ইয়াতে হয়তো দিয়া আছে জম্মু এণ্ড কাশ্মীৰ বৰ্তমান ষ্টেট নেকি ইজ ইট এ ষ্টেট নাও ষ্টেট হয় নেকি জম্মু কাশ্মীৰ তো চাওক কি হয় okay then the report of public accounts committee is presented in but the public accounts committee to কাৰ থাকে লোকসভাত থাকে ভাই তো লোকসভাতে প্ৰেজেন্ট কৰিব না তো লোকসভা is the correct answer তো আশা কৰো আমাৰ এই সিৰিজটোৰ এই কোৱেশ্চনখিনি আপোনালোকৰ বহুতেই কামত দিব তো আমি ইয়াৰ যেটো থাৰ্ড পাৰ্ট হ'ব থাৰ্ড চেট হ'ব থাৰ্ড চেটত অকল PY কুইজ লম এনেকুৱা ধৰণে বেলেগ বেলেগ পৰীক্ষাত অহা কোৱেশ্চনবিলাক বাছি ওলাই আপোনালোকৰ মাজত এনেকৈ আমি প্ৰেজেন্ট কৰিবলৈ চেষ্টা কৰিম আশা কৰো আমাৰ সংক্ষিপ্তভাৱে কৰা এই কোৱেশ্চন আনসাৰবিলাকে আপোনাৰ বহুত কামত দিব আগন্তুক পৰীক্ষাত তো যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ভাই বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ এই পিডিএফটো যদি লাগে এই পিডিএফটো আমাৰ যেটো পিডিএফ আছে এই পিডিএফবিলাক যদি আপোনাৰ দৰকাৰ হয় কাইণ্ডলি আমাৰ টেলিগ্ৰাম চেনেল আছে আসাম ষ্টাডি 365 বুলি তো তাতে আপোনালোকে যাতে সাবস্ক্ৰাইব কৰি লোৱাৰ পিছত আপোনাক তাতে যিখিনি পিডিএফ আছে এই পিডিএফখিনি পাই যাব আৰু লগতে নতুন নতুন কিবা যদি ভিডিঅ' আমি আপলোড কৰোঁ সদায় সেই চেনেলটোত আমি জৰিয়তে দিবলৈ চেষ্টা কৰোঁ খুব নতুনকৈ বনোৱা চেনেল এটা তো আপোনালোকৰ সহায়টো বহুত দৰকাৰ তো বহুত বহুত ধন্যবাদ আজি ভিডিঅ'টো চোৱাৰ বাবে